4বাৰ বিয়া পতা মানুহ মই বিয়া 4বাৰ পাতিছোঁ ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ মিছা ক'লে কিডাল হ'ব হয়নে নহয় মতহে নাথাকিব পাৰোঁ অলছ' বাট ওপৰৰ পৰাই চলাই আছোঁ হয়নে মোৰ চৰ্চা এতিয়াও চলি আছে জীৱনৰ ফাৰ্ষ্ট কেৰেক্টাৰটো কি আছিলে ডেড বডি বেহাৰবাৰী আচলতে কিয় আপুনি নাই বা বেহাৰবাৰী আপুনি এৰা তেওঁৱে চাগে একমাত্ৰ মানুহ যোনজনে তেওঁক দেখা মাত্ৰকে মুখ্যমন্ত্ৰী কনভয় ৰখাই তেওঁক মাতে তই ইমান দিন আমাৰ ঘৰলৈ কেলৈ অহা নাই এই সভ্য অভদ্ৰ এই থাৰ্ড ক্লাছ ফক্কৰ ফাল্টু ফটোৱা অশিক্ষিত নিৰক্ষৰ শিক্ষাগত অৰ্হতা নাই তোৰ এই পাপিষ্ট পাখণ্ড চুৰ দুৰাচাৰী অসুৰ পথাৰত মানে দুটা নীলা মানুহ দৌৰি আছে এটাৰ অকল জাঙিয়া এটাৰ অকল গামোচা আৰু আগে আগে আমি দুটা কেনেকুৱা দেখিব না মই ভাল পুতেক না মই ভাল ভায়েক না মই ভাল গিৰিয়েক না মই ভাল বাপেক এই সেইবিলাক নকওঁ পাই বা কিয় ক'ম বাৰু ঠিক আছে না অকলে থাকোঁ এতিয়া কোন সময়ত ৰিস্ক আছে ৰিস্ক আছে আহা আহা আই লক্ষ্মী ঠেউ গৈ কৈ নাথাকিবা সোমাই আহা একেবাৰে শেষৰ কাপোৰবিধ নুখোলে মানে সেইটোত মানে অমান্তি মানে লাষ্টত গৈ পেলাই মানে জাঙিয়াটো চেংচন হ'ল তোমাক দেখিলেতো ক'বলৈ কিছুমানেতো কৈয়ে দিব এজন জাতীয়তাবাদী শিবিৰৰ মানে মই আগতে সৰু আছিলোঁ এতিয়া ডাঙৰ আছিলোঁ মই মানে ৰাতিপুৱা এটা টেবলেট খাওঁ এইটো কমেডিটো ওলাবলৈকে খাওঁ কণ্টিনিউ খাই আছোঁ এতিয়া বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা সমূহ ৰাইজক মই নিশ্চিতভাৱে কওঁ যে জাতি মাটি ভেটিৰ নিমিত্তে যিসকল লোকে নাভাবে তেওঁলোকে পেটত পেটি বান্ধিব লাগিব আপুনি কিন্তু এটা বস্তুৰ পৰা পলাই দিলে আকৌ কিবা বেহাৰবাৰীলৈ যোৱাৰ কিবা ইচ্ছা বা তেনেকুৱা ধৰণৰ কথা মোৰ আলতীয়া গোন্ধত নখৰা বা যৌৱন জুমি চোৱা বুকু চুমি চোৱা চকু এটা বগা পিঠা 1.5-2 মিটাৰ পৰ্যন্ত হৈছিলে হয়নে আজিকালিহে এনেকৈ সৰু হৈ পেলাই সেই চিগাৰেটৰ পুলিটোৰ নিচিনা হৈ পৰিলে আৰু কিছুমানেতো কয় বোলে এইটো ওলোৱা সোমোৱা পিঠা আৰে বগা পুঠাটো কেনেকৈ ওলোৱা সোমোৱা পিঠা হ'ব হে 5 লাখ টকা আনি পেলাই পিটিকা কৰি খাই থৈ দিব গমেই নাপাব কিন্তু 5 लाख टकिया पिटिका अच्छा तो देखेगा देवी और सज्जनों हाँ हाँ जैसे कि आजकल के दुकानों में बसता हाँ की वही गा देते हैं हाँ জয়ন্তক শ্ব' ইনদা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ লগত কোন উপস্থিত আছে মই সেই বিষয়ে আজি একো নকওঁ আপোনালোকে থাম্বনেইল দেখিছে টাইটেল দেখিছে আৰু এতিয়া মানুহজনক দেখা পাই নিজে চিনি পাব স্বাগতম জনাইছোঁ অংশুমান দা একদম নমস্কাৰ অংশুমান দা কি খবৰ অতিপাত ভাল আজি দেখাত মুচ চুচ বনাই লৈ আহিছে অলপ মানে ল'ৰালি কালৰ দেখাত এনেই আমি মানুহ আৰু ল'ৰা বুলি ক'লে দাড়ি চাৰি মানে অলপ নথকা ধুনীয়া মানে আৰু মানুহ বুলি ক'লে মানে একদম মেচিউৰ তেনেকুৱা লাগে ন আৰু মুচটো ৰাখিলে মানুহক মানুহ লাগে চ' মানুহ হ'বলৈ এইটো নে মুচটো মানে কি লাগে আচলতে নাকটো বহুত ইম্পৰ্টেণ্ট বস্তুটো এইটো আণ্ডাৰলাইন কৰি দিয়া মাত্ৰকে মানে অলপ ইম্পৰ্টেঞ্চটো বাঢ়ি যায় এতিয়া মোৰ চৰ্দি লাগি আছে এতিয়া নাকটোৰ ইম্পৰ্টেঞ্চটো আহি আছে আচ্ছা তাতে ধৰা অকণমান তলৰ ফালে ৰাখি থৈছোঁ এতিয়া আৰ্থিনৰ কামো কৰিব পাৰে এতিয়া তোমাৰ যেনেকৈ আৰ্থিনৰ কাম কৰি আছে এতিয়া তোমাক দেখিলেতো ক'বলৈ কিছুমানেতো কৈয়ে দিব এজন জাতীয়তাবাদী শিবিৰৰ তথাপি আৰু মুচকুচা থাকিলেতো ভাল এনেই কিছুমানেতো মুচৰ কাৰণেই চিনি পায় যে ইয়াৰ মুচকুচা এনেকুৱা অলপ পকাই মেলি থোৱা যায় এই সদায় অলপ বেলেগ এটা হৈ থাকিবলৈ চেষ্টা এটা কৰা যায় সেইটো ক'বও পাৰি যে সেইটো বয়স লুকুৱাবলৈও কেতিয়াবা কৰা হয় বা কেতিয়াবা বঢ়াবলৈও কৰা হয় আপোনাৰ দাড়িৰ ক্ষেত্ৰত মই কেইবাটাও লোক দেখিছোঁ মাজতে তলফালে বাঢ়ে মানে এনেইতো বানে মৰা ধানৰ নিচিনা অ'ত এডাল গজিছে কিন্তু যিকেইডাল গজিছে নিজৰেই গজিছে নিজৰ গাতেই গজিছে বৰ আতুম টোকাৰিকৈ ৰাখিছোঁ বানে মৰাৰ কথা যিহেতু কৈছে আপুনি লখিমপুৰৰ হয় ন লখিমপুৰত হেনো বহুত মাছ ওলায় ফালে মাছৰ তাতে পানীটো হয় আৰু ন পানী মানে কি লখিমপুৰ ধেমাজি নিয়ে আচলতে বহু বছৰ ধৰি অকল চৰ্চিত এটাই বিষয় যে লখিমপুৰ ধেমাজিত বানপানী হয় কিন্তু তাৰ উপৰিঞ্চিও লখিমপুৰ ধেমাজি বহুত ভোগালী জেগা মাছ কাছৰ পৰা আদি কৰি আৰু সমস্ত মানে সাংস্কৃতিক ক্ষেত্ৰতো হওক সেইফালে ভোগালী জেগা যদিও মানুহবিলাক ওলাই আহোঁতে বহুত চাগে অকণমান কষ্ট মষ্ট হয় তথাপিও লখিমপুৰ ভোগালী জেগা আৰু এতিয়া বৰ্তমান লখিমপুৰ ধেমাজি অকল বানপানীৰ কাৰণেই চিনাকি নহয় বেলেগ কাৰণো আছে যে লখিমপুৰ ধেমাজি বিখ্যাত আচ্ছা তো সেই মাছৰ কথা যোনটো ক'লোঁ তাত তুমি আপোনাৰ মাছ মৰাৰ অভিজ্ঞতা আছেনে মোৰ মাছৰ প্ৰতি বিশেষ এটা ৰাপ আছে অ'কে বিশেষ ৰাপ মানে থলুৱা মাছবিলাকৰ ওপৰততো মোৰ মানে নিচা এটা আছেই মাছ ধৰাৰো আচলতে নিচা এটা আছে
তাৰ ওপৰঞ্চি মাছক লৈ মই মানে আচলতে অকণমান সৰু সুৰাকৈ এইটো চৰ্চা বুলিয়ে ক'ব পাৰি, চৰ্চা অলপো কৰি থাকোঁ। এই মই কোনোবা এটা পডকাষ্টত কৈছিলোঁ যে মানে চব ৰাজ্যৰে এটা ৰাজ্যিক মাছ থাকে, যেনেকৈ ৰাজ্যিক ফল থাকে বা ৰাজ্যিক ফুল থাকে, ঠিক তেনেকৈ চব ৰাজ্যৰে এটা এটা ৰাজ্যিক মাছ থাকে, জাতীয় মাছ থাকে, কিন্তু অসমৰ নাই। কিন্তু নৰ্থ ইষ্টত মানে ক'বলৈ গ'লে আলংকাৰিক মাছ বা অৰ্নামেণ্টেল ফিছৰ এটা ক'বলৈ গ'লে স্বৰ্গভূমি। ইয়াত ইমান মাছ পোৱা যায় আলংকাৰিক মাছ, আৰু ক'বলৈ গ'লে পৃথিৱীত 10 বিধ দামী মাছৰ ভিতৰত এবিধ আমাৰ অসমতে পায়, আলংকাৰিক মাছ। এইটো আমাৰ ইয়াত কোনটো তাৰ এনেই আমাৰ ইয়াততো কিছুমানে গৰকা চেং বুলি কয়, কিছুমানে পিপলি চেং বুলি কয়, কিছুমানে তিলা চেং বুলি কয়। একেটা মাছেই চেং মাছ, মানে এইটো চেঙেলী মাছটো নেকি? চেং, এইটো চান্না বাৰ্কা। চান্না বাৰ্কা তাৰ চাইণ্টিফিক নাম। চান্না বাৰ্কা প্ৰজাতিৰ মানে ব্ৰিডৰ বহুত মাছ আছে, তাৰে ভিতৰত এইটো এটা প্ৰজাতি যিটো অকল অসমতে পোৱা যায়, পবিতৰা আৰু ওৰাঙত পোৱা যায়। আৰু ক'ৰবাতো পোৱাৰ কথা মাজে মাজে ক'ৰবাত পাই আছোঁ, কিমান সঠিক মই সেইটো নাজানো, কাৰণ নগা চেং বা বাকীবিলাক চেং মাছৰ লগতো অকণমান মিল আছে কাৰণে কিছুমানে। আৰু এইটো মাছ এতিয়া আমি সাধাৰণ মানুহেতো আমি ভাবিবলৈ দিগদাৰ হয়, এটা মাছৰ দাম 5-6 লাখলৈকে হয়। কি কয়? মানে আমাৰ ইয়াৰ মাছ, আমাৰ মানুহেতো গমেই নাপায় যে 5-6 লাখ এটা মাছ আলংকাৰিক মাছ, তাকো সেইটো সজোৱা মাছ, মানে একুৰিয়ামৰ কাৰণে। সেইটো মানে আটাইতকৈ ভদ্ৰ মাছ বুলি ক'ব পাৰি, যোনটো তিলা চেং বা চান্না বাৰ্কা। চান্না বাৰ্কা স্পেচিছটো মানে ইয়াত পোৱা যায়, সিহঁতি গাঁত খান্দি থাকে খৰালি সময়ত, তাৰপিছত ওলায়। আমাৰ কেতিয়াবা কোনোবা মাছমৰীয়াৰ হাতত যদি উঠিও যায়, ভালকৈ চিনি নাপায়। আমাৰতো আৰু চেং মাছেই হৈ থাকে, কোন সময়ত 5 লাখ টকা আনি পেলাই পিটিকা কৰি খাই থৈ দিব গমেই নাপাব। কিন্তু 5 লাখ টকীয়া পিটিকা, কিন্তু বাহিৰৰ মানুহে তাৰ মূল্যটো বুজি পায়, যাৰ কাৰণে হয়তো এতিয়া ইয়াৰ পৰা ছাপ্লাই হৈ মেলি ইণ্টাৰনেশ্যনেল যেতিয়া মাৰ্কেট পায়গৈ, তেতিয়া তাৰ দাম 22 ইঞ্চিৰ মাছ এটাৰ দাম 5 লাখলৈকে যায়গৈ, বেছিও যাব পাৰে। মই নাজানো বিশেষ, মই গুগল কৰি চাব। কিন্তু মই ভাবিছিলোঁ যে অসমৰ জাতীয় মাছ কিবা এটা হোৱাটো ভাল। আৰু মাজতে মই কিবা সুবিধা এটাও পাইছিলোঁ ফিচাৰী ডিপাৰ্টমেণ্টৰ এখন মিটিঙত উপস্থিত থকাৰ। তাত কিন্তু আলোচনা বিলোচনাৰ মাজত মই একেবাৰে নজনা মানুহটো আছিলোঁ, বাকী সকলো সেই বিজ্ঞানীসকল আছিলে। খুব সম্ভৱ আৰু অলপ দিনৰ পিছতে অসমে এটা জাতীয় মাছ লাভ কৰিব, যদিও এইটো চান্না বাৰ্কা নহয়, খুব সম্ভৱ এইটো চেনি পুঠি হ'ব পাৰে বা লাচিম হ'ব পাৰে। আচ্ছা। তৰুণ গগৈদেৱ, শ্ৰদ্ধেয় তৰুণ গগৈদেৱ, তেখেত আজি নাই আমাৰ মাজত। কিন্তু তেখেত নাই যদিও আজিও যদি কোনোবাই আপোনাক লগ পায় বা আপোনাক দেখা পায় বা আমাৰ আজি পডকাষ্টটো যেতিয়া কোনোবাই চাব, আপোনাৰ মাজত কিন্তু তৰুণ গগৈদেৱক দেখিবলৈ পোৱা যায়। চ' সেই পিৰিয়ডটো য'ত নেকি আপুনি চুপতিত আছিলে, সেই পিৰিয়ডত সাংঘাতিক গাঁৱে ভূঞে সকলোৱে চাইছিলে, সকলোৱে আপোনাক সেইখিনি সময়ত চাগে তৰুণ গগৈৰ মানে দ্বিতীয়টো ৰূপ বুলিয়েই মানে একচেপ্ট কৰি লৈছিলে। নামবিলাক মানে আচলতে আমাৰ ইয়াত নামবিলাক অলপ বেলেগ ধৰণে দিয়ে। এতিয়া কোনোবাই ভাল জুবিন গাৰ্গৰ গান এটা যদি গায়, তেওঁ জুনিয়ৰ জুবিন গাৰ্গ হৈ যায় বা ডুপ্লিকেট জুবিন গাৰ্গ বা তেনেকুৱা ধৰণৰ বুলি কয়, যদিও তেওঁৰ লগত তুলনা অকণো নহয়। তো মোকো সেই তেনেকৈ কোনোবাই ডুপ্লিকেট গগৈ, কোনোবাই হেৰি জুনিয়ৰ গগৈ, কোনোবাই CM, কোনোবাই CM, ডুপ্লিকেট CM, এনেকুৱা ধৰণৰ নামেৰে মাতে আগতে। আচলতে মই মিমিক্ৰি মানে বহুতৰে কৰোঁ, কিন্তু ৰাইজে সেইকণ সময়ত আচলতে কোনো ধৰণৰ পলিটিকেল চেটায়াৰ অসমত নাছিলে। তাৰ আগতো আছিলে যদি মই ইমান ভালকৈ নাজানিম, কিন্তু পলিটিকেল চেটায়াৰ নতুন পাইছিলে, বহুত বছৰৰ মূৰত পাইছিলে, বেলেগকৈ পাইছিলে। সেইটো কাৰণে ৰাইজে আদৰি লৈছিলে, আৰু সেইটো কাৰণে ৰাইজৰ ওচৰত সদায় কৃতজ্ঞ। চ' অনুষ্ঠানটোৰ আৰম্ভণিতেই সেই তৰুণ গগৈদেৱৰ অকণমান শুনিবলৈ বিচাৰিম। তেখেত মানে বৰ্তমান যদিও নাই, মোৰ তেখেতৰ প্ৰতি সদায় শ্ৰদ্ধা আছে। আৰু মই তেখেত যেতিয়া নাইকিয়া হৈছিলে তেতিয়া ভাবিছিলোঁ তেখেতৰ আৰু মিমিক্ৰি নকৰোঁ বুলি ভবাৰ পিছতো তেখেতৰ মানে অনুগামী বা তেখেতক ভাল পোৱা মানুহ ইমান বেছি যে মাজে মাজে ক'ৰবাত বিহু ফাংচন কৰিবলৈ গ'লেও তেখেতৰ মাতটো দিবলগীয়া হয়। তেখেতে আগতে মানে এনেকৈ কয়, ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ, মিছা ক'লে কিডাল হ'ব, হয়নে নহয়?
মতহে নাথাকিব পাৰোঁ অলছো বাট ওপৰৰ পৰাই চলাই আছোঁ মানে মোৰ চৰ্চা এতিয়াও চলি আছে ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ সুন্দৰ ইমান এটা জনপ্ৰিয় কেৰেক্টাৰ ইমান এটা জনপ্ৰিয় শ্ব' সেই শ্ব'টো হঠাৎ নাইকিয়া হৈ গ'ল হঠাৎ নাইকিয়া হোৱা নাই মই 700মান এপিছডলৈকে মই চুপতিৰ লগত সম্পূৰ্ণ জড়িত 700 এপিছড আগতে উইকলিহে বাজে তো মই 700মান মানে ধৰক 2009ৰ পৰা 2015লৈকে মই কণ্টিনিউ চুপতিৰ লগত জড়িত আৰু লিখা মেলাখিনিও কৰিছিলোঁ আৰু যদিও তাৰ পলিটিকেল যোনবিলাক মানে কনচেপ্ট আছিলে বা সেইবিলাক আমি মনোজ গোস্বামী ছাৰৰ পৰামৰ্শ মতে কৰিছিলোঁ তেওঁ চেটাৰখিনি অলপ আমাক বুজাই দিয়ে তেওঁতো আৰু এইবিলাক ক্ষেত্ৰত পাকৈত মানুহ তো মনোজ গোস্বামী ছাৰে সেইখিনি আমাক দেখুৱাই দিছিলে আৰু বাকীখিনি আমিবিলাকে মিলাই মিলি কৰিছিলোঁ লিখিছিলোঁ মই তো 2015লৈকে মই সেইখিনি কৰি আছিলোঁ কিন্তু সেয়া একঘামিটো অলপ নিজৰো অশান্তি পাওঁ তো সেইটো কাৰণে সেইটোৰ পৰা আঁতৰিবলৈকে মই বেলেগ এটা জেগাত আচলতে জইন কৰিছিলোঁ কিন্তু তাতো সেই মোক মানে এই গগৈ কথাবিলাক পিছে পিছে লাগিয়ে থাকিলে আৰু বেয়াও নাপাওঁ কিন্তু অভিনয় বা অভিনেতা হিচাপে অলপ কেতিয়াবা হেৰি হয় কাৰণ মোৰ জীৱনৰ আৰম্ভণিটোৱে হৈছে মানে ধৰক মোতকৈ 45 বছৰমানৰ ডাঙৰ মানুহ এজনৰ লগত মানে চৰিত্ৰ এটাৰ লগত তো সেইটো কাৰণে অকণমান পিছত যুঁজিবলগীয়া হৈছিলে যে মানুহে অলপ বেলেগকৈ মোক চাওক এনেকৈ ভাবিছিলোঁ সেইটো সেই বেহাৰবাৰীত পালোহি আৰু বেহাৰবাৰীত মানুহে অকণমান গাৰ্গ বুলি কোৱা হ'ল তো ভাল লাগে কেতিয়াবা সেই তেতিয়াতো আপোনাৰ মানে চাগে বয়সো কম আছিলে যেতিয়া প্ৰথম মই আগতে সৰু আছিলোঁ এতিয়া সৰু আছিলে সৰু থকা সময়খিনিতে মই যেতিয়া টিভিত চাওঁ ন মই ভাবোঁ এইটোতো মানুহটো কমচে কম 50 মানটোতো হৈছে তৰুণ গগৈ কেৰেক্টাৰ কৰিছে পাঞ্জাবী পিন্ধি ধুনীয়াকৈ যে ওলাই যে তাৰপিছত যেনেকৈ কয় মুখৰ এক্সপ্ৰেশ্যনটোৰ সৈতে দেখাত লাগেই মানে একদম বয়সস্থ মানুহ হৈছে নাই এনেই আগতে মই আঙুৰিয়ে আছিলোঁ এতিয়াহে খিচমিচ হৈছোঁ যিয়ে নহওক মানুহৰ মানে এনেও ড্ৰাই ফ্ৰুটছৰ অকণমান দামটো বেছি নহয় ডিমাণ্ডটো বেছি এতিয়া আপোনাৰ শৈশৱৰ কথা কওকচোন আপুনি যি লখিমপুৰৰ পৰা বুলি ক'লে শৈশৱত আপুনি কেনেকুৱা দুষ্টামি আছিলে পঢ়া শুনা ক'ত কৰিছিলে অকণমান সেই বিষয়ে জানো মোৰ পঢ়া শুনা আচলতে বিপুৰীয়া একদম মানে হেৰি প্ৰাথমিক মানে স্কুল বুলি ক'বলৈ গ'লে বিপুৰীয়া সদৰ LP আৰু মাজে মাজে হয়তো মই ওচৰতে আমাৰ MV স্কুল এখন আছিলে তাতো দুদিনমান গৈছিলোঁ এনেই ক্লাছ 5 to 12 মই লোহিত দিক্ৰং উচ্চতৰ মাধ্যমিকত পঢ়া তাৰপৰা কলেজ পঢ়িলোঁহি তেজপুৰ দৰং কলেজ তাৰপৰা MA কৰিলোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আচ্ছা তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা চ' তেজপুৰ ইউনিভাৰ্চিটিৰ এজন ছাত্ৰ তেতিয়া ধুনীয়া একদম ফুঠাম ধুনীয়া এজন ল'ৰা আৰু সেইখিনি সময়ততো প্ৰেম চেমটো ডেফিনেটলি মানুহৰ হয় তাতে এক্টৰ মানুহ এক্টৰ এতিয়াতো কলেজতো চাগে এক্টিং চেক্টিং কৰিছিলে মিমিক্ৰি হওক বা বিভিন্ন মই আচলতে মোৰ জন্মৰ 4 বছৰমানৰ পৰা বোলে মই এক্টিং কৰা মানে ভাওনা চাওনাত আগতে ডেড বডি চেড বডি নাথাকিলে মোকে কাকপুৰে পকাই মেলি মোকে উলিয়াই লৈ যায় কিন্তু মই তাৰ আগতো 3 বছৰমান বয়সত মই আচলতে সৰুৰ পৰা বিপুৰীয়াৰ মৌচাক গোষ্ঠী আৰু নাটকমৰ লগত জড়িত জীৱনৰ ফাৰ্ষ্ট কেৰেক্টাৰটো কি আছিলে ডেড বডি আছিলে একো কৰিবলগীয়া হোৱা নাই মানে যোনজন মানে ভাৱৰীয়া তেওঁ এটা লৈ পেলাই আচলতে বিলাপ কৰিব লাগে মানে কান্দে ভাওনাত যে তো তেওঁ যোনজনক দাঙিব লাগে তেওঁ বহুত গধুৰ আচ্ছা তো নোৱাৰে তো মই সৰু পোৱালি এটা আছিলোঁ মোকে কাপোৰে পকাই অকণমান ডাঙৰ এটা কৰি মোকে লৈ পেলাই মানে বিলাপ চিলাপ কৰি ৰাইজৰ মাজেদি ওলাই গ'ল ফুচুৰি চুচুৰি কৰিছিলোঁ অৱশ্যে তথাপি প্ৰথম হিচাপে মই মৌচাক গোষ্ঠীৰ লগত জড়িত সৰুৰ পৰা আৰু মৌচাক গোষ্ঠীৰ এইবাৰতো ক'বলৈ গ'লে ৰূপালী জয়ন্তী বৰ্ষ মানে আচলতে ৰূপালী জয়ন্তী বৰ্ষ হৈ যাবলগীয়া আছিলে কিন্তু অকণমান দেৰিকৈ পাতিবলগীয়া হৈছে এইবাৰেই হ'ব চাগে আৰু তাৰপিছতে নাটকমৰ লগত জড়িত আৰু মই স্কুল লেভেলতো নাটক কৰিছিলোঁ তো মই ক'বলৈ গ'লে 94 93 92 মই 90 মানৰ পৰা চাগে মৌচাকৰ লগত জড়িত আৰু ক্লাছ 5 to 12 মই বেষ্ট এক্টৰ তাৰপৰা কলেজত দুবাৰ বেক টু বেক কলেজত
পঢ়ি থাকোঁতেও মই ইউথ ফেষ্টিভেলো কৰি আছোঁ, ফেষ্টিভেলৰ কম্পিটিশ্যনবিলাকো কৰোঁ। ইউথ ফেষ্টিভেলত 2বাৰ গ'ল্ড মেডেল পালোঁ মায়ঙত। তেতিয়া বুম জোচ থাকে ন। তাৰপৰা আকৌ বেষ্ট কমেডিয়ান 2 বছৰ। তাৰপৰা তাৰ মাজতে আকৌ মই সেই এইবিলাক অল আছাম কম্পিটিশ্যনবিলাকো মাৰোঁ একাংকিকা, সেইবিলাকতো ক'ৰবাত বেষ্ট কমেডিয়ান পাইছিলোঁ। তাৰপৰা অল ইণ্ডিয়া ড্ৰামা কম্পিটিশ্যনবিলাক হয়, তাতো এবাৰ কেৰেক্টাৰ এক্টৰ, এবাৰ বেষ্ট কমেডিয়ান, এনেকুৱা ধৰণৰবিলাক ছাপৰ্টিং এক্টৰ এবাৰ সেইবিলাক পাইছিলোঁ। তাৰপৰা তেজপুৰ ইউনিভাৰ্চিটিতো বেষ্ট এক্টৰ। তাৰপৰা আহি আৰু এইবিলাকতে সোমাই গ'লোহি আৰু। চ' আপুনি এক্টিং কৰে, বিভিন্ন ধৰণৰ এক্টিং কৰিছে, তাৰ মাজত কমেডিটোত চাগে আপোনাক আটাইতকৈ বেছিকৈ মানুহে আদৰি লৈছে অডিয়েঞ্চে। কমেডিটো মানে আপোনাৰ নিজে আহিলে নে? কমেডিটো আৰম্ভণি কেনেকৈ হ'ল কমেডিটো মানে? কমেডিটো আৰম্ভণিটো কেনেকৈ হ'লতো মই ক'ব নোৱাৰিম, কিন্তু এইটো কেনেকৈ হৈ গ'লতো মানে ডাইৰেক্ট কৈ দিবলৈ দিগদাৰ। কিন্তু মই ষ্টেজ শ্ব' কৰিছিলোঁ আগৰ পৰা, সৰুৰ পৰা কৰিছিলোঁ। ক্লাছ 4-5 মানৰ পৰা ষ্টেজত উঠাওঁ মানে মই মিমিক্ৰি কৰোঁ। তেতিয়া ডনাল্ড ডাক বা এনেকুৱা ধৰণৰ কিবাকিবিবিলাকৰ মাত দিওঁ। তো সেইবিলাক মই ষ্টেজত কৰোঁ আৰু ছাৰ বাইদেউহঁতে ভাল পায় বা ওচৰৰ যিবিলাক অনুষ্ঠান থাকে সেইবিলাকত মাতে কেতিয়াবা, যিবিলাক হেৰি হয়, তেতিয়া সেইবিলাকৰ পৰাই আৰম্ভ আৰু। এতিয়া ধৰক আহি যায় আপুনি প্ৰথমতে দাড়িখিনিৰ কথা মই সুধিলোঁ, দাড়িখিনিৰ কথা সোধোতেই আপুনি যেনেকৈ আনচাৰটো দিলে তাতেই মোৰ হাঁহি উঠি গ'ল। মানে আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ লিপছতেই কমেডি লুকাই আছে আপোনাৰ। সেইটোৱে আমাৰ মানে মানুহবিলাকৰ কি হয়, এইটো ওলাই কেনেকৈ? মই মানে ৰাতিপুৱা এটা টেবলেট খাওঁ, এইটো কমেডিটো ওলাবলৈকে খাওঁ, কণ্টিনিউ খাই আছোঁ। এতিয়া কিমান ৰাইজে আমোদ পাই আছে নাজানো, আৰু খাম আৰু আপোনালোকো হহুৱাবলৈ চেষ্টা কৰি থাকিম, আশীৰ্বাদ কৰি থাকিব। যিটো আপুনি মিমিক্ৰিৰ কথা কৈছে, এতিয়া মই অলপ মিমিক্ৰি শুনিবলৈ বিচাৰিম। আপুনি মই কিছুমান ভিডিঅ' দেখিছোঁ বেলেগত, আপুনি বিভিন্ন বেলেগ চৰাই চিৰিকটিৰ মাত, জীৱ জন্তুৰ মাত, বিভিন্ন বেলেগ আৰ্টিষ্টৰ মাত, বিভিন্ন ভইচ দিব আপুনি পাৰে, বিভিন্ন মিমিক্ৰি কৰিব পাৰে। চেষ্টা কৰোঁ আৰু। আপুনি কিহৰ পৰা মানে মিমিক্ৰি কেইবাটাও শুনিম কিন্তু আজি, হয়নে? মিমিক্ৰি আচলতে মই একেবাৰে সৰুতে সেই ডনাল্ড ডাক বা মেকুৰী কাজিয়াবিলাক দিওঁ। তাৰ পিছৰ পৰ্যায়ত এই এক্টৰবিলাকৰ দিয়া হ'লোঁ, বলিউডৰ। তাৰ পিছৰ পৰ্যায়ত আমাৰ স্কুল কলেজৰ ছাৰ বাইদেউ এইবিলাক সকলোৰে যিমান পাৰোঁ মানে কৰিবলৈ ল'লোঁ। তাৰ পিছৰ পৰ্যায়ত এই ডাইৰেক্ট আহি যেতিয়া এই চুপতি অনুষ্ঠানটো আৰম্ভ হ'ল, তেতিয়াহে প্ৰথম মানে পলিটিকেল কেৰেক্টাৰৰ মিমিক্ৰি কৰিবলৈ লৈছিলোঁ। কিন্তু সেইকণ সময়ত কেইবাজন পলিটিকেল নেতাৰ মই মিমিক্ৰি কৰিছিলোঁ। মই মানে অকল গগৈ ছাৰৰে মিমিক্ৰি নকৰোঁ, আগতে মানে সোণোৱাল ছাৰৰো কৰিছিলোঁ। তো কিন্তু মানে সেয়া আৰু কৰাটোতো চবেই কৰোঁ, কিমান পাৰফেক্ট হয় নাজানো, কিন্তু চেষ্টাটো কৰোঁ আৰু। সোণোৱাল ছাৰটো শুনো দিয়ক। এতিয়া জানো আহিব নাই। বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা সমূহ ৰাইজক মই নিশ্চিতভাৱে কওঁ যে জাতি মাটি ভেটিৰ নিমিত্তে যিসকল লোকে নাভাবে তেওঁলোকে পেটত পেটি বান্ধিব লাগিব। এতিয়া হোৱা নাই, মই ঘপকৈ দিবলগীয়া হোৱাৰ কাৰণে ট্ৰাই কৰিলে আহি যাব। এই জীৱ জন্তু অলপমান এইখিনি টাইম 5-10 মিনিট আমি মিমিক্ৰি শুনো হা। মই ইণ্টাৰেষ্টিংলি মানে আপোনাক ইমান পিছলৈকে মই মিমিক্ৰি শুনিবলৈ ৰৈ থাকিবলৈ মই পৰা নাই, মই শুনিবলৈ ইচ্ছা গৈছে। এতিয়া জীৱ জন্তু বুলি ক'বলৈ গ'লে ডনাল্ড ডাকটোকে দিওঁ নেকি? যি দিয়ে নে তুমি কুৱেশ্যনবিলাক সুধি দিয়া, মই এনচাৰবিলাক দি যাম। এনেকুৱা টাইপ আৰু। নমস্কাৰটো দিলে ডনাল্ড ডাকে কেনেকৈ দিব? আচলতে ডনাল্ড ডাকৰ মাতটো হয়তো চাগে এনেকুৱা নহয়, কিন্তু মোৰ মুখৰ পৰা ডনাল্ড ডাকটো মিমিক্ৰি যেতিয়া কৰিবলৈ চেষ্টা কৰিলোঁ, এনেকুৱা মাত এটাহে ওলাল। তো আগতে এইটো মাতত মই মেকুৰী কাজিয়াবিলাক দিওঁ, এনেকুৱাবিলাক কৰোঁ। তাৰপিছৰ পৰা মই কথা ক'ব পৰা হ'লোঁ, মানে এইটো মাততে মই গান গাবলৈ ধৰোঁ। এতিয়া আচুৰ্যৰ এতিয়া নতুন গান এইটো যে তুমি নহ'লে এই চহৰত নুফুলে বগেনভেলিয়া, সেইটো যদি ডনাল্ড ডাকে গায় কেনেকুৱা হ'ব? মানে তেনেকেই মানে মানুহ আগবঢ়াই লৈ যাওঁ। বা জুবিন গাৰ্গৰ গান এটা গালে কেনেকুৱা হ'ব? এতিয়া জুবিন দাৰ এতিয়া গান এটা কোৱাচোন, কিবা এটা। এৰা এৰি লেটেষ্ট।
অলপ এনেকুৱা হয় আৰু এইটো মানে ডনাল্ড ট্ৰাম্পৰ মাতত সেইবিলাকে চেষ্টা কৰা যায় আৰু মানুহে সেইখিনি ভাল পায় এইটো সৰু পোৱালিবিলাকে বিশেষকৈ অমিতাভ বচ্চন অমিতাভ বচ্চন अच्छा तो देखिएगा देवी और सज्जन हाँ हाँ जैसे कि आजकल के दुकानों में बसता हाँ कि वही गा देते हैं हाँ সুন্দৰ চ' এইকেইটা মানে আপোনাৰ মিমিক্ৰিকেইটা শুনি পেলাই কোনো নাহাকে নোৱাৰিব চাগে অডিয়েঞ্চে আহিলেতো মোৰে ভাল চ' আপুনি কিন্তু এটা বস্তুৰ পৰা পলাই দিলে আকৌ কিবা এই যে তেজপুৰ ইউনিভাৰ্চিটি কলেজৰ কথা পাতি আছিলোঁ অঁ ধুনীয়া ল'ৰা পাতিছিলোঁ অঁ তাতে এক্টৰ পাতিছিলোঁ অঁ প্ৰেমৰ কথা পাতিছিলোঁ আপুনি কিন্তু আনচাৰটোৰ পৰা পলাই দিলে অ' আচ্ছা প্ৰেমৰ কথাটো নে অঁ প্ৰেম কি আৰু মানে ভালকৈ বুজিয়ে পোৱা নাই এতিয়ালৈকে চেষ্টা কৰি আছোঁ আৰু বুজিবলৈ বুজিবলৈ কিমানমান সময় লাগিব আৰু এতিয়াতো ক'বলৈ গ'লে একদম পূৰা মানে জীৱনটো পাইছোঁহে তো এতিয়া আৰম্ভ হৈছে আৰু জীৱনটো তাকে চাওঁ কি হয় পিছৰখিনি মই মোৰ ল'ৰা পঢ়ি আছে এতিয়া ক্লাছ 5ত আপোনাৰ মই এটা কথা শুনিবলৈ পাইছোঁ আপোনাৰ ল'ৰা হেনো আপোনাৰ সৈতে দেখিবলৈ ছেইম অলমষ্ট অঁ হয় চাগে যদি পচিবল হয় আমি এইখিনিত এখন আপোনাৰ আৰু আপোনাৰ ল'ৰাৰ সৈতে ফটো এখন লগাই দিবলৈ যত্ন কৰিম এই ক্লিপ অঁ অঁ পাৰি ঘৰত বৰ্তমান আপোনালোকৰ কোন কোন আছে ফেমিলিৰ বিষয়ে অলপ জানো আমাৰ ঘৰত স্ত্ৰীলিংগ বুলি ক'বলৈ গ'লে মা আৰু গাইজনী আৰু পুলিংগ বুলি ক'বলৈ গ'লে 3টা ল'ৰা ডাঙৰটোক দেউতা বুলি কওঁ তাৰপিছত দাদাতকৈ মই সৰু আপুনি লিখা মেলা কৰে বুলি মই জানো ৰং চেনেলৰ এখন ধাৰাবাহিক নমো নাৰায়ণ সেই ধাৰাবাহিকখন আপুনি লিখিছিলে সেই ধাৰাবাহিকখনৰ বিষয়ে আপোনাৰ লেখাৰ আৰু বেলেগ কথা পাতিম সেই ধাৰাবাহিকখনৰ বিষয়ে অলপ কওকচোন মানে সেই কনচেপ্টটোৰ বিষয়ে যিহেতু এতিয়া চিৰিয়েলখন নাই তো আমি চিৰিয়েলখনৰ বিষয়ে পাতিব পাৰোঁ মানে নমো নাৰায়ণ আচলতে নমো চৰিত্ৰ যোনটো সেইটো মই নিজে কৰিছিলোঁ আৰু চিৰিয়েলখন লিখিবলগীয়াও হৈছিলে দায়িত্ব পৰিছিলে এই নমো চৰিত্ৰটো আচলতে এজন মানে জীৱিত ব্যক্তিৰ তেওঁ আচল নামটো হৈছে নৰেন আচ্ছা নৰেন কলিতা আৰু আচলতে চিৰিয়েলখন হ'ব লাগিছিলে কলিতাৰ সংসাৰ তো নৰেন কলিতা মানে আচলতে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীদেৱৰ অতিকে ঘনিষ্ঠ ব্যক্তি এজন আৰু নৰেন কলিতাদেৱ এই ৰাজনৈতিক জগতখনৰ চিৰপৰিচিত নাম যাৰ মানে তেওঁক চব জানে মানে কাৰ ঘৰত কি বনাইছে পৰা আদি কৰি মানে কোন ক'ত কেতিয়া যাব বা এইবিলাক সকলো জানে আৰু ৰিণিকী ভূঞা বাইদেউৰো মানে তেওঁৰ ঘনিষ্ঠ কিন্তু মানে তেওঁ মানে কাহিনী ইমান বেছি আছে যে তেওঁৰ কাহিনীবিলাক পিছত মানে মুখে মুখে বাগৰি কিছুমান অকণমান ডাঙৰো হৈ গৈছেগৈ কিন্তু তেওঁ অৰিজিনেল মানুহজন এইজনেই যে সেইজন মানুহ এইটো মানে আচৰিত কথা আৰু তেওঁৱে চাগে একমাত্ৰ মানুহ যোনজনে তেওঁক দেখা মাত্ৰকে মুখ্যমন্ত্ৰী কনভয় ৰখাই তেওঁক মাতে তই ইমান দিন আমাৰ ঘৰলৈ কেলৈ অহা নাই এনেকুৱা ধৰণৰ এজন মানে ক'বলৈ গ'লে ৱান্টেড পাৰ্চন এজন আৰু তেওঁ মানে জীৱনটোৰ ওপৰতে কাহিনীবিলাকৰ ওপৰতে আচলতে চিৰিয়েলখন আছিলে তো লিখাৰ দায়িত্ব পৰা মাত্ৰকে লিখি গ'লোঁ আৰু তেওঁ যিমানখিনি কাহিনী আমি আয়ত্ব কৰিব পাৰিছোঁ বা তেওঁৰ মুখেদি তেওঁক লগো পাইছোঁ তেওঁৰ মুখেদি মানে যিখিনি কথা শুনিছোঁ সেইখিনিকে আমি ৰাইজৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ তেওঁ এটা ইণ্টাৰেষ্টিং ইনচিডেণ্ট ক'ব পাৰে নেকি ইয়াত যিহেতু আপুনি চিৰিয়েলখন লিখিছে আপুনি বহুতখিনি ইনচিডেণ্ট জানে তাৰ ভিতৰত এটা ইণ্টাৰেষ্টিং ইনচিডেণ্ট ক'ব পাৰে নেকি তেওঁ মানে ক'বলৈ গ'লে এনেকুৱা এজন মানুহ যোনে মানে আচলতে তেওঁ মালিচৰ প্ৰতি মানে তেওঁ মালিচ বহুত ধুনীয়া কৰে আৰু তেওঁ মালিচৰ প্ৰতি মানে আচলতে ক'বলৈ গ'লে মানে তেওঁৰ প্ৰতি এট্ৰেকশ্যনটো মানুহৰ বাঢ়ে তেওঁ মালিচটোৱে দিয়ে আৰু সেই মালিচটো দিয়েই তেওঁ নিজৰ কামো মানে আদায় কৰে বেলেগৰ কামো আদায় কৰে তো মানে এনেকুৱা পৰ্যায়ো আহিছিলে বোলে এসময়ত যে তেওঁ কোনোবা এজন SP যদি বোলে ট্ৰেন্সফাৰ হ'বলগীয়া থাকে কোনোবা এজন মানুহৰ বোলে চাকৰিটো বোলে অলপ কিবা খেলি মেলি হৈছে ঠিক কৰি দিব লাগে তো মেইন মিনিষ্টাৰকতো লগ নাপায় তো তেওঁ অকল এজন মিনিষ্টাৰৰ লগতে নাথাকে বিভিন্নজন মিনিষ্টাৰৰ লগত তেওঁ ঘনিষ্ঠ তো তেওঁ থৈদি গ'লেহে তেওঁ কামটো কৰিব পাৰে আৰু সেইজন নৰেন ডেকাৰ নৰেন কলিতাৰ তেওঁ মানে হয়তো 10 বছৰমান বয়সতে এইখন ফিল্ডত তেওঁ পাকৈত এজন প্লেয়াৰ আৰু বৰ্তমান তেওঁ গুৱাহাটীত 2-3 জেগাত মান ঘৰ আছে বুলি শুনিছোঁ
গতিকে তেওঁ কিমান কি হ'ব পাৰে আপোনালোকে ভাবক আৰু আচ্ছা ঠিক আছে বাৰু এতিয়া আপুনি বাকী কি ধৰণে আপোনাৰ লিখা মেলাৰ লগত জড়িত আছে সেই বিষয়ে অলপমান লিখা মানে বৰ্তমান মই ৱেব ছিৰিজ এখন লিখি শেষ হ'ল ৱাও আৰু এখন চিৰিয়েলৰ প্ৰস্তুতি চলি আছে তাৰ বাহিৰে শ্বৰ্ট ফিল্ম দুখনৰ কাম হৈ গৈছে আপুনি লিখা এইখিনি আৰু আপুনি গানো লিখে গান লিখোঁ আচলতে আমি কলেজত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া আমাৰ যোনটো মানে বন্ধু সমাজ তাৰে মাজতে কোনোবা যদি ছিংগাৰ কোনোবা টাবলিষ্ট কোনোবা যদি এক্টৰ কোনোবা মানে ভাল আৰ্টিষ্ট বা সকলো আছিলে মানে আচলতে সেই তেতিয়াৰ পৰাই আমি গান চান লিখোঁ তো আমাৰ বন্ধু আছিলে জ্যোতিপ্ৰসাদ গৌৰ আছিলে মানে আছে আমি 2004 চন মানতে এখন কেছেট উলিয়াইছিলোঁ চৈতালী বুলি আচ্ছা তো মই দিগন্ত মাধৱ গোস্বামী ভাস্কৰ আচাৰ্য অৰিজিত এইবিলাকে আমি মানে গানকেইটা লিখিছিলোঁ আৰু জ্যোতিপ্ৰসাদ গৌৰে গানকেইটা গাইছিলে সেয়াই যে আমি ফৰ্মেলি মানে গীতিকাৰ হিচাপে আৰম্ভ কৰিছিলোঁ কিন্তু তাৰ মাজতে মাজে মাজে দুই এটা গান ক'ৰবাত লিখোঁ নমুনায়নৰ টাইটেল চংটো মই লিখা মই গম নাপাওঁ কিন্তু আপুনি চিৰিয়েলখন লিখা বুলি গম পাওঁ কিন্তু সেই গানটো লিখা বুলি গম নাপাওঁ গানটো শুনিছোঁ গানটো মই লিখা আপুনি গাবও জানে নেকি গাওঁ কিন্তু মানে মানুহ নাথাকিতে গাওঁ আমি বেহাৰবাৰী আউটপোষ্টলৈ যাওঁ বেহাৰবাৰী আউটপোষ্টৰ গাগদা আজি মুচখন অকণ দীঘল হৈ থাকিলে চাগে গাগদাই লাগিলেহেঁতেন বস্তুটো আছেই বৰ্তমান যি হওক বেহাৰবাৰী আউটপোষ্টৰ অকণমান অভিজ্ঞতা কওকচোন আচলতে বেহাৰবাৰী আউটপোষ্টতো মই এক্সিডেণ্টেলিহে সোমোৱা নিচিনা মই আচলতে চাকৰি কৰিছিলোঁ সেইখন সময়ত প্ৰাগ নিউজত মই তাৰ ছিনিয়ৰ প্ৰগ্ৰেম এক্সিকিউটিভ আছিলোঁ কিন্তু সেই কৰ্মসূত্ৰে কেতিয়াবা প্ৰাগ নিউজত প্ৰগ্ৰেম থাকে ৰাতিপুৱা এটা লাইভ থাকে তো সেইবিলাক কৰাৰ পিছত মাজে মাজে আকৌ মানে আমাৰ বেহাৰবাৰীত কেতিয়াবা আৰ্টিষ্টৰ কমো হয় কেতিয়াবা মানে ভাবেও চাগে ৰাজেশ দাহঁতে যে ই আছে ইয়াকো অলপ মানে লগাবলগীয়া আছিলে তো তেনেকৈহে সোমোৱা মই তো সোমাই প্ৰথমটোতো গাৰ্গ বুলি মানে কেৰেক্টাৰটোত মোক কাষ্ট কৰিলে প্ৰথমতে অকণ বহুত দিনৰ মূৰত আচলতে মই বহুত দিন জঠৰতা এটা হৈ গৈছিলে যে মই অকল গগৈয়ে কৰি থাকোঁ মানুহবিলাকে কিবা এটা যদি কোনোবাখন চিনেমাই হওক বাছ এইবিলাক CD তেতিয়া আছিলে সেইবিলাকতো যেতিয়া মোক কাষ্ট কৰে তেতিয়া সেই বয়সস্থ কেৰেক্টাৰৰ কাৰণেহে কৰে বা ইয়াৰ ল'ৰা ছোৱালী ঢেৰ কিবা কিবি এনেকুৱা ধৰণৰ কথাবিলাকতে কৰে তো সেইবিলাক কৰি একদম বেছিয়ে বয়সস্থ হৈ গ'লোঁ কথা কাণ্ডবিলাক বেছি বয়সস্থ হৈ গৈছিলে তাৰপিছত আহি যেনিবা এই বেহাৰবাৰীত আহোঁতে অলপ মানুহৰ মানে আচলতে যোনটো টেষ্টটো অকণমান চেঞ্জ কৰিবলৈ সক্ষম হ'লোঁ যেন লাগে আৰু বেহাৰবাৰী আউটপোষ্টৰ এজন খুব ভাল এক্টৰ ফাইলা বসুমতাৰী বসুদা চ' তেখেত বৰ্তমান নাই তেখেতৰ যেতিয়া খবৰটো পাইছিলোঁ মানে সদায় সেই হাঁহি থাকোঁ ন তেওঁক চাই আৰু হহুৱা অভিনেতাজন যেতিয়া নোহোৱা হৈ যায় মানে বসুদা অকল অভিনেতা নহয় তেওঁ এজন গীতিকাৰ তেওঁ এজন গায়ক আৰু তেওঁ বড়ো সমাজৰ কাৰণে মই জনাত বহুত গানৰ দ্বাৰা বহুত কিবা কিবি কৰি থৈ গৈছে আৰু বহুত গান গাইছে তেওঁৰ লিখা গান আৰু গোৱা গান এতিয়াও বহুত জনপ্ৰিয় তেওঁলোকৰ মাজত বসুদাৰ লিখা গান জুবিন গাৰ্গেও মানে কেইবাটাও গাইছে আৰু তেওঁ নিজে বহুত এজন মানে কি কয় তেওঁ বহুত আকাংক্ষা বহুত আৰু এতিয়াও সেই আকাংক্ষাবিলাক পূৰা কৰিবলৈ যোনটো এইটো বয়সতো তেওঁৰ যোনটো জোচ ক'বলৈ গ'লে উৎসাহ যোনটো সেইটো আমি সকলোৰে কাৰণে আদৰ্শ হোৱাটো উচিত যিখন সময়ত মানুহে ৰিটায়াৰমেণ্ট লয় সেইখন সময়ত তেওঁ চাউণ্ড ইঞ্জিনিয়াৰিং শিকিবলৈ মুম্বাইত গৈ আছেগৈ 3-4 মাহ 4-5 মাহ তাৰপিছত অহাৰ পিছতো যেতিয়া আকৌ মানে আৰু শিকিবলগীয়া থাকিলে যাবলৈ দিগদাৰ হৈছে গাড়ীখনকে বিক্ৰী কৰি পইচাকেইটা দি পেলাই আকৌ শিকিবলৈ গৈছে তো ইমান উৎসাহ থকা মানুহ এজন মই তেওঁ নাইকিয়া হোৱাৰ 6 দিন এসপ্তাহমানৰ আগলৈকে কথা পাতি আছিলোঁ বেয়া লাগে আৰু তেওঁ য'তে আছে শান্তিত থাকক মোৰ লগত বহুত ধেমেলীয়া আছিলে কথা কাণ্ডবিলাক বেহাৰবাৰী আপোনাৰ এই কেৰেক্টাৰটো অডিয়েঞ্চে সাংঘাতিক ধৰণে ভাল পালে আপোনাক ল'লে আদৰি বেহাৰবাৰীত কিন্তু আপোনাক বৰ্তমান দেখিবলৈ পোৱা নাই বেহাৰবাৰী আচলতে কিয় আপুনি নাই বা বেহাৰবাৰী আপুনি বেহাৰবাৰী এৰা নাই মই প্ৰাগ নিউজৰ পৰা মই চাকৰিৰ পৰাহে আঁতৰিছোঁ সেইখন সময়ত মোৰ কিবা অলপ স্বাস্থ্যজনিত কাৰণো আছিলে তো
তো মই প্ৰাগ নিউজহে এৰিলোঁ এৰি মানে আচলতে ক'বলৈ গ'লে 2008 চনমানৰ পৰা মই চাকৰিয়ালেই মানে মানে এই মিডিয়াৰ হেৰিয়তে মই মানে তেতিয়া DY365ত আছিলোঁ মোৰ প্ৰথম তাৰপিছত আছাম টক্সত তাৰপিছত প্ৰাগ নিউজত তো ইমান দিন চাকৰিয়ে কৰি দিলোঁ এই অকণমান মুকলিমলীয়া মানে স্বাধীন চেতিয়া জীৱনটো পোৱা নাছিলোঁ 2023ৰ পৰা এতিয়া মই স্বাধীন মানুহ এটা পুনৰ বেহাৰবাৰীলৈ যোৱাৰ কিবা ইচ্ছা বা তেনেকুৱা ধৰণৰ কথা আছে সদ্যহতে তেনেকুৱা মানে প্লেন নাই ভৱিষ্যতৰ কথা কোনে জানে ডিপ্ল'মেটিক এনচাৰ অ' একো নাই বাৰু যি হওক আপুনি কবিতাও লিখে কবিতা আপুনি আবৃত্তিও কৰে মই সেই বিষয়ে জানো গতিকে আপোনাৰ কণ্ঠত এটি কবিতা আবৃত্তি শুনিবলৈ বিচাৰিম মানে কবিতা এনেকৈ ঘপকৈ মানে কবিতা আবৃত্তি কৰোঁ আগতে স্কুল লেভেলতো কৰিছিলোঁ বা কিবা কিবি হেৰিয়তো কৰোঁ তাৰ পৰা কবিতা আবৃত্তি কৰিবলৈ তেনেকুৱা নিৰ্দিষ্ট মুহূৰ্ত নাপাওঁ বাট আমাৰ নিচিনা মানুহবিলাকক কবিতাৰ কাৰণে মানে মানুহে আমাক দেখিলে মানে ই ফুচুৰি কিবা এটা ক'ব বুলিহে ভাবে ইয়াত আমাক দেখিলে কবি এজনক নেদেখে আৰু ময়ো সাধাৰণতে যেতিয়া কোনোবা মানুহে কবি বুলি কয় তো তেতিয়াই মই কৈ দিওঁ মই একদম মানে কাণেৰে আজি কিবা এটা হৈছে এনেকৈ কৈ নুশুনা হৈছোঁ দেখোন মানে যাতে আবৃত্তিটো মই শুনিব নালাগে কিন্তু আমিবিলাকে যেতিয়া সৰু আছিলোঁ মই নীলিম কুমাৰ দেৱৰ প্ৰতি বহুত আকৃষ্ট আগৰ পৰা কবিতাৰ প্ৰতিয়ে আকৃষ্ট যিকোনো ধৰণৰ কবিতাৰ প্ৰতিয়ে আকৃষ্ট কিন্তু আৰু সকলোবিলাক বুজিও নাপাওঁ এতিয়া নীলিম কুমাৰ ছাৰৰে কবিতা মানে ইমান ওপৰৰ কবিতা লিখে আমিবিলাকে ঢুকি নাপাওঁ হাই ভল্টেজ আৰু তেওঁলোকৰ চিন্তাবিলাকে বহুত ওপৰৰ আৰু সেইবিলাক বুজি নাপাওঁতে বুঢ়াই হ'মগৈ চাগে কিন্তু মানে শুনিও ভাল লাগে এতিয়া আচলতে কবিতা আবৃত্তিৰ প্ৰতি আকৃষ্টটো সেই তপন দাসদেৱৰ সেই আবৃত্তিবিলাক আগতে কেছেটত ওলাইছিলে যোনবিলাক শব্দৰ উৎসৱ বা এনেকুৱা ধৰণৰ নীলিম কুমাৰ ছাৰৰ কবিতাবিলাক ওলাইছিলে তো সেইবিলাক শুনিয়ে আচলতে আকৃষ্ট নীলিম কুমাৰ ছাৰৰ এটা খুব মানে কবিতা কিছুমান তপন দাসদেৱে ইমান সুন্দৰকৈ মানে মডুলেশ্যন তেওঁলোকৰ সেইবিলাক ঢুকি পোৱাটো বুজি পোৱাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা এইবিলাক আদৰ্শ এইবিলাক আৰু এটা মাইলষ্টন হৈ ৰৈ যাব আবৃত্তি বুলি ক'বলৈ গ'লে কিনো ক'ম মোৰ আলতীয়া গোন্ধত নসৰা যৌৱন মোৰ আলতীয়া গোন্ধত নসৰা যৌৱন জুমি চোৱা বুকু চুমি চোৱা চকু আমনি নকৰিবা সপোন কুৰুকি মনৰ কোঠালি সুৰুঙা বৰ্তি হ'ল সেই সুৰুঙাৰেই আহিবা বুলি কত যে বসন্ত গ'ল এই আৰু এনেও গপককৈ ওলাই যোৱা কথাহে মুখৰ পৰা যিয়ে নহওক লিখা মেলাবিলাক চলি থাকে কবিতাবিলাক মানুহৰ আগত ক'বলৈ লাজ লাগে ইও কবিতা লিখিব পৰা হ'ল এনেকুৱা টাইপ হৈ যায় ন তো সেইটো কাৰণে মানুহৰ আগত বৰ এটা কবি বুলি চিনাকি নিদিওঁ আপুনি এটা এণ্টাৰটেইনমেণ্টৰ পেকেজ মইনে চবখিনি আছে জানো পাই লিখে আবৃত্তি কৰে গানো গায় ঘৰত গায় খালি গানটো বেলেগ কথা লিখে গান লিখে আপুনি ষ্টৰি লিখে মই বজায় কি বজায়নো মেণ্ডলিন বজাওঁ আচ্ছা আৰু এনেই থাকিলেতো মেণ্ডলিনখন বজাই থাকোঁ বা এনেইতো আমি মানে ক'বলৈ গ'লে লখিমপুৰৰ ল'ৰা বিহপুৰীয়াৰ ল'ৰা তো মোৰ দেউতা বৰবায়ন দাদা বায়ন তাতে ওজা আৰু মায়েও নেগেৰা চেগেৰা বজায় এতিয়া অৱস্থা স্বাস্থ্যজনিত কাৰণত অকণমান ৰৈ গৈছে কিন্তু মোৰ ঘৰখনতে বাবা বহুত মানে এইবিলাক ক্ষেত্ৰত অকণমান আগৰণুৱা তেওঁ ভাওনা চাওনাৰ লগতো জড়িত শিক্ষক আছিলে বৰ্তমান হেৰি হৈছে অৱসৰ হৈছে যদিও এই ভাওনা চাওনাৰ লগত জড়িত তো ময়ো অকণমান বাকীবিলাকতকৈ নাজানো কিন্তু ময়ো অকণমান খোলটো ঢোলটো বা নেগেৰাটো বা সেই মেণ্ডলিনখনকে অকণমান টুংটুঙাই দিওঁ কেতিয়াবা মন গৈ থাকিলে সেয়াই আৰু ইমান পাৰফেক্টলি একোৱেই নাজানো নজনাকেই থকাটোৱেই ভাল যে আপুনি 4 বছৰ বয়সতে আপুনি অভিনয় কৰা বুলি ক'লে ডেড বডি কেৰেক্টাৰ বেলেগ কথা এইটো যি হওক আপুনি 4 বছৰ বয়সতে অভিনয় কৰিছে আৰু তাৰপিছত আপুনি ধৰক বেলেগ আপুনি কলেজত হওক স্কুলত হওক বিভিন্ন আপুনি অভিনয় বা বেলেগ মানে ভিন্ন আপুনি কালচাৰেল লাইনৰ আপুনি কাম কৰি আহিছে ইয়াতে কিন্তু এটা বস্তু গম পোৱা যায় যে আপুনি আচলতে জন্মগত শিল্পী যে আজি শিল্পী হওঁ নহয়তো নাজানো বাৰু শিল্পী হ'বলৈ বহুত কোৱালিটি লাগে আৰু সেইখিনি কোৱালিটি মোৰ হয়তো নাই মানে ইমান ধৈৰ্যও নাই আৰু ইমান মানে শিল্পী হ'ব পৰা যিখিনি গুণ যিমান ত্যাগ থাকিব লাগে হয়তো চাগে সেইখিনি হোৱাগৈ নাই তথাপিও
শিকি আছোঁ, অভিনয় শিকি আছোঁ বা লিখা মেলা কথাবিলাকো শিকি আছোঁ, যিমান পাৰোঁ শিকিবলৈ চেষ্টা কৰি আছোঁ আৰু এইটো অব্যাহত থাকিব। সেইখিনি আৰু আগবাঢ়ি যাওক আৰু ডাঙৰ কৰক, ভৱিষ্যতে আৰু বহুত ডাঙৰকৈ চাব বিচাৰোঁ। একদম। আমি এটা বেলেগ টপিকলৈ যাওঁ, ধাৰাবাহিকৰ কথা অলপ আগতে পাতিছিলোঁ যিহেতু। আমি অসমত ধাৰাবাহিকত প্ৰায় এটা কথা শুনিবলৈ পাওঁ, তো বিভিন্ন ধাৰাবাহিকত পে'মেণ্টৰ ক্ষেত্ৰত চিৰিয়েলখন শেষ হৈ যায় বা তেনেকুৱা সময়ত পে'মেণ্ট দিবলৈ ৰৈ যায়, বহুতে পইচা পাবলৈ থাকি যায়, অৰ্থাৎ ঠগন খোৱা বুলি ক'ব পাৰি। এই বস্তুটোৰ অভিজ্ঞতা আপুনি কেতিয়াবা পাইছেনে বা এইটো আপুনি শুনিছেনে এই বিষয়টো? শুনাত শুনিছোঁ, কিন্তু হয়তো চাগে আগতে যদি হৈছিলে মই ইমান ভালকৈ নাজানো, কিন্তু মোৰ ক্ষেত্ৰত হোৱা নাই। ঠগন ময়ো খাই পাইছোঁ, চিৰিয়েলৰ ক্ষেত্ৰত নহয়, কিবা কিবি বেলেগ বেলেগ ক্ষেত্ৰত। কাৰণ মই চিৰিয়েলত তেনেকৈ চিৰিয়েল হিচাপে ইমান অতিপাত হেৰি কৰি পোৱা নাই। বহুত চিৰিয়েল যিবিলাক ইন হাউচ প্ৰডাকশ্যন থাকে সেইবিলাকত ঠগন খোৱা মাত্ৰাটো কম হয়। আৰু আউটচ'ৰ্চৰ কথাবিলাকত হয় তেওঁলোকৰ প্ৰডিউচাৰ বেলেগ হয়, তো প্ৰডিউচাৰৰ মেণ্টেলিটিটো কোন প্ৰডিউচাৰ কেনেকুৱা হয়তো জনাটো অকণমান ডাঙৰ কথা, বেলেগ বেলেগ হয় সকলোৰে। তাৰ মাজতে আকৌ কিছুমান মানে মানুহ থাকেই নহয়, যাৰ উদ্দেশ্যটোৱে পইচাকেইটা হয়, তো সেই ক্ষেত্ৰত শিল্পীসকললৈ পাওঁতে পাওঁতে মানে নথকাকৈ হয়, সেইটো আমি দেখি আহিছোঁ দুই এজেগাত। ঠগন খোৱা বুলি আপুনি কৈছে, ঠগন খাইছে বেলেগ বেলেগ ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰত খায়? ঠগন চগন নাখালে কেনেকৈ হ'ব? সেই অভিজ্ঞতা শ্বেয়াৰ কৰিব পাৰেনে ঠগনৰ? সেইবিলাক নকওঁ পাই বা কিয় ক'ম বাৰু। ঠিক আছে, মানে অকলে থাকোঁ এতিয়া, কোন সময়ত ৰিস্ক আছে, ৰিস্ক আছে। নতুনকৈ অভিনয়লৈ যিসকল আহিব খোজে বা অভিনয়টোক বহুতে পেচা হিচাপে ল'ব বিচাৰে, নিচা হিচাপেতো সকলোৱে কৰে, চ' নতুনকৈ অভিনয় ক্ষেত্ৰখনলৈ আহিব বিচৰাসকলক আপুনি কিবা এডভাইচ দিব খুজিব নেকি? ময়ো নতুনেই, মইনো কিনো এডভাইচ দিম। আপোনাৰ হ'ল দিয়ক 16-17 বছৰমান মিনিমাম হ'লেও প্ৰফেশ্যনেলি অহা। মই মানে আগতে মই ধৰক যিসকল মোৰ গুৰু ক'বলৈ গ'লে, তেওঁলোকৰ মুখৰ পৰা বা মই যিসকলক অভিনেতা হোৱা দেখিছোঁ মই সৰুৰ পৰা, তো তেওঁলোকৰ ষ্টেজ ৱাইজ যায় মানে ধৰক অভিনয়টো। কোনোবাই ভাওনাত কৰি আছে, ভাওনা কৰে গাঁৱত বহুত ধুনীয়া, তাক ওচৰৰে বোলে ডাঙৰ অডিটৰিয়ামটোত নাটক কৰিবলৈ মাতি দিলে। সি নাটকত ইমান ভাল হৈ গ'ল, সি তাৰ পৰা গম পালে যে তাক ডিষ্ট্ৰিক্ট লেভেলত কম্পিটিশ্যন কৰিবলৈ লৈ গ'ল। কম্পিটিশ্যনতো সি ভাল ৰিজাল্ট কৰিলে, কোনোবা ভাল ডাইৰেক্টৰ এটা দেখি গ'ল, তাক চিৰিয়েল এখনত কাষ্ট কৰিলে। চিৰিয়েলখনত সি বহুত ভাল এক্টিং কৰি দিলে, ভাল প্ৰডিউচাৰ এজনে তাক দেখি চিনেমা এখনত তাক ভাল ৰোল এটা দি দিলে। চিনেমাখনতো সি ভাল ৰোল কৰি দিলে, তেখেত এতিয়া মানে ডাঙৰ এজন অভিনেতা। সেইটো চেইন ছিষ্টেমত যায় বুলি মই আগতে সৰুৰ পৰা বুলি ভাবি আছিলোঁ, কিন্তু এতিয়াতো আৰু ছিষ্টেমটো অলপ বেলেগেই ন। এতিয়া নাটক কৰি নোপোৱা মানুহো ডাইৰেক্ট আহি অভিনয় কৰি থাকে বা কোনোবাই ৰিলছৰ থ্ৰুৱেদিও হৈ থাকে। অৱশ্যে সকলোৰে মানে মই প্ৰতিভা নাই বুলি কোৱা নাই, মই প্ৰতিভা আছে, কিন্তু মই ভবাৰ ধৰণে সেই চেইন ছিষ্টেমত নাযায় আজিকালি। বেছিভাগেই ডাইৰেক্ট আহি কোনোবা বোলে তোমাৰ কি কৰা, মই অভিনয় কৰোঁ, নাটক কেইখন কৰিছা, কৈছে মই নাই কৰা, কিন্তু মই চিৰিয়েলৰ কাৰণে মাথা মাৰি আছোঁ বা চিনেমা এখনৰ কাৰণে মই অডিশ্যন দি আছোঁ। সেইটো পৰ্যায় হৈ আছে, কিন্তু মই ভাবোঁ অলপ মানে অভিনয়ৰ কথা জানিবলৈ হ'লে হয়তো অলপ নাটক বা এইবিলাকৰ ক্ষেত্ৰত নাজানিলেও হয়, যদি নাজানো দেই, দক্ষতা থকা জানিব লাগে অলপ। জানমণি 2010 সেই কেৰেক্টাৰটোৰ নাম কি আছিলে? ঘটক আছিলে। প্ৰভাত শৰ্মা ঘটক আছিলে আপুনি। আৰু সেই কেৰেক্টাৰটো মোৰ পাৰ্চনেলি বিৰাট বেছি ভাল লাগিছিলে। চ' কেকেদাক আমি প্ৰথম তাত দেখিছিলোঁ, কেকেদা বুলি কৈছোঁ মই, সিদ্ধাৰ্থ শৰ্মা মানে মই নাই লোৱা, কেকেদা বুলি ক'বলৈ জানে কাৰণে। চ' তেখেতক তাতে আপুনি ফাৰ্ষ্ট লগ পাইছে, আৰু সেই কেৰেক্টাৰটো এটা সাংঘাতিক কমেডি কেৰেক্টাৰ। আপোনাৰ 6-7টামান ল'ৰা ছোৱালী আছিল নেকি? ল'ৰা আছিলে। মোৰ প্ৰথমখনত 5টা, পিছৰখনত 5.5টা। এই সেই যে আপুনি গালি পাৰে যে পোৱালিকেইটাতো এনি টাইম আপোনাক অত্যাচাৰ কৰিয়ে থাকে। এই আপুনি গা ধুই পেলাই আহিলে, আপোনাক চাৰ্জাৰডাল কিবা খুলি পেলাই লগাই থৈ গৈছে, আপুনি কাৰেণ্টত লাগিলে, এই আপুনি ইফালে গৈ আছে, কিবা আহি পেলাই মূৰতে ছাই পৰিলে, কিবা হ'ল, আৰু ঘৰলৈ আলহী আহি পেলাই কিবা কিবি অৱস্থা নাইকিয়া কণ্ডিশ্যন, গোটেই ঘৰততো কণ্ডিশ্যনেই বেয়া। সেই যোনটো আপুনি সেই যে ল'ৰাকেইটাৰ অত্যাচাৰৰ বশৱৰ্তী হৈ অত্যাচাৰৰ পিছত আপুনি যে আপোনাৰ পত্নীক যে গালি পাৰে, পত্নীৰ নামটো নয়না আছিলে, নয়নাক যে গালি পাৰে, সেই গালি পৰা ডাইলগটো এবাৰ শুনিবলৈ বিচাৰে।
তাত মানে আচলতে কিছু গালি চালিবিলাক স্ক্ৰিপ্টত নাছিলেই চাগে মই মানে বেছিকৈ মানে এনে গালি পাৰিবলৈ কিবা এনেকৈ বিচনী মাৰি থকা চিন এটা আছিলে গালি পাৰিব লাগে আৰু গালি বুলি ক'লে আমাৰটোতো আৰু গালি অভাৱ নাই কিন্তু আৰু চবটোতো আৰু গাই দিব নোৱাৰি এইটো মই একদম ভদ্ৰ ভাষাত গালি পাৰোঁ মানে এই সভ্য অভদ্ৰ এই থাৰ্ড ক্লাছ ফক্কৰ ফাল্টু ফটোৱা অশিক্ষিত নিৰক্ষৰ শিক্ষাগত অৰ্হতা নাই তোৰ এই পাপিষ্ট পাখণ্ড চোৰ দুৰাচাৰী অসুৰ এনেকৈ এইবিলাক তেনেকুৱা আছিলে তো ৰাইজে ভাল পাইছিলে পিছত আমি আচলতে সেইকণ সময়ত যেতিয়া আমি চিডিহে ওলাইছিলে তেতিয়া আমাৰ এইবিলাক ফেচবুক ইউটিউব ইমান প্ৰচাৰ আছিলে আমিবিলাকতো আৰু গঞা মানুহ সেইবিলাকৰ লগত ইমান জড়িতও নহয় ইমান নাজানিছিলোঁ তো তেতিয়া সেইখন কিমাননো জনপ্ৰিয় হৈছিলে সেইটোও গম নাপাওঁ আচলতে তো পিছৰ পৰ্যায়তহে গম পাইছোঁ যে এইখন চাগে মানুহে ভাল পাইছিলে আৰু পিছত এতিয়া দেখিছোঁ এই লক্ষী পূজাই কিছুমান ভাইৰেল হয় এইবিলাক কিবা মন্ত্ৰ চন্ত্ৰ মৰা বা এইবিলাক কিবা এই ল'ৰা ছোৱালীকেইটাৰ লগত যোনবিলাক চিন সেইবিলাক এতিয়া ক'ৰবাত ফেচবুকে পাই থাকোঁ মাজে ভাল লাগে দেখি মিলিয়ন ভিউজ দেখি নয়না গালি পাৰ এজনী কাৰ কি এনেকৈ কিবা এটা আছিলে কাৰ কিবা কলগ্ৰহানী মোৰ ঘৰত ভৰালি সি এনেকুৱা ধৰণৰ কিবা কিবি ডাইলগ আছিলে অংশুমান দা লক্ষী পূজাত আপোনাৰ এটা ডাইলগ ক্লিপ এটা খুব ভাইৰেল হোৱা দেখিছিলোঁ দেখা পাই থাকোঁ চ' সেই ডাইলগটো অকণমান এনেকৈ আছিলে বক্ৰতুণ্ড মহাকায় সৌৰকোটি সমপ্ৰভা নিৰ্বিঘ্ন কুৰ্মে দেৱা সৰ্বকাৰ্য সৰ্বদা আহা লক্ষ্মী ঠেউগৈ কৈ নাথাকিবা সোমাই আহা সুন্দৰ অংশুমান দা আমি ধৰক চিৰিয়েল পাতিলোঁ VCD কথা পাতিলোঁ আপুনি কেইবাখনো বোলছবিও কৰিছে চিনেমাৰ কথা কওক না আপুনি প্ৰথম কোনখন চিনেমাত অভিনয় কৰিছিলে আৰু অকণমান প্ৰথম চিনেমা কৰিছিলোঁ মই জাহ্নু বৰুৱা ছাৰৰ বান্ধোনখনত মই কাম কৰা ল'ৰা এটাৰ চৰিত্ৰ এটা কৰিছিলোঁ আৰু সেইখনে ৰজত কমল বঁটা পাইছিলে তাৰ দ্বিতীয়খন কৰিছিলোঁ মমতাজ সেইখন পুলক গগৈ ছাৰৰ আছিলে সেইখনো ৰজত কমল পাবলৈ সক্ষম হৈছিলে তাৰপিছত কৰিছোঁ কেইবাখনো জিলমিল জোনাকতে চুমা পৰশতে ৰাজা ৰিটাৰ্ণছ এনেকৈ কিবা কিবি কৰিছিলোঁ চ' আপোনাৰ আপকামিং কিবা চিনেমা হওক ৱেব ছিৰিজ হওক ধাৰাবাহিক হওক আপোনাৰ কেনেকুৱা কি প্ৰজেক্ট আছে অলপ কওকচোন এই আপকামিং এতিয়া মানে এই 2025ত নাই 2026ত এখন আহিব জানমণি বহুত বছৰৰ মূৰত এইবাৰ জানমণি কৰিছোঁ মনজিৎ শৰ্মাৰ পৰিচালনাত NK প্ৰডাকশ্যনে দেৱদাৰ মানে দেৱ বৰকটকীদেৱৰ হেৰিয়ত প্ৰযোজনাত জানমণি আকৌ আমি পুৰণা মানুহখিনি লগ খোৱাৰ নিচিনা হৈছে সেই জানমণি ৰিলেট কৰিব পাৰিবনে আপোনাক মই এতিয়াও অলপ বহুবল্কী স্বভাৱ এটাই মানে চৰিত্ৰ এটাই সেইটোৰ লগত ৰিলেশ্যন নাই কিন্তু এইটোতো মোৰ ল'ৰা ছোৱালী আছে বা ইয়াতো মই মুখখনে টেপটেপাই থাকোঁ বহুত দিনৰ মূৰত কৰিও ভাল লাগিছে মোৰ লগত আছে আমাৰ বিজিত দেৱ চৌধুৰী অৰুণ বৰা ভাইটি অৰুণ বৰা এতিয়াতো থিয়েটাৰৰ দুৰ্দান্ত অভিনেতা মোৰ গৌৰৱ কৰোঁ যে আমাৰ বিহপুৰীয়াৰে ল'ৰা তাৰপৰা অৰুণো আছে এইবাৰ তো আৰু আছে আমাৰ গুঞ্জন আছে সামন্তিকা আছে যথেষ্ট পুৰণা ভাস্কৰ দাহঁত আছে জুৰি বাইদেউ আছে তো নতুন পুৰণা সকলো লগ খাই পেলাই এইবাৰ জানমণিখন তৈয়াৰী কৰা হৈছে সেইখন 2026ত ৰিলিজ হ'ব তো সেইখন চাব ৰাইজে ভাল পাব যেন লাগে থেংক ইউ আৰু কেইবাটা প্ৰজেক্ট আছে খালি ক'ব পৰাকৈ নাই অলপমান ক'ব পৰা হৈ লওক তাৰপিছত ক'ব এতিয়া আজি নালাগে আমি নেক্সট এপিছ'ড কৰিলে ক'ব অ'কে চ' মানুহৰ জীৱনত অংশুমান দা চবৰে কিছুমান বস্তুক লৈ ভয় থাকে আৰু বিভিন্ন ধৰক বেলেগ আৰু বিভিন্ন মানুহ চব মানুহৰ বেলেগ চ' আপোনাৰ জীৱনত কিবা বস্তুক লৈ ভয় আছেনে বাৰু ভয় কিবা বস্তুক মানে এনেই যদি পাৰ্থিৱ বস্তু বুলি কোৱা যায় তেতিয়াহ'লে যুগটোলৈ বেছি ভয় লাগে তো কিন্তু এনেই মই বদনাম চদনামলৈ অলপ ভয় কৰোঁ
আৰু সেইবিলাকৰ পৰা সাধাৰণতে বিতৰ্কবিলাকৰ পৰা মই সাধাৰণতে আঁতৰি থাকিবলৈ বিচাৰোঁ আৰু পাৰিলে মোক আঁতৰাই ৰাখিলেই মই বৰ ভাল পাওঁ আৰু এই পডকাষ্টটো যে খুব বিতৰ্ক হয় ন পডকাষ্টৰ কথাবোৰ একদম ক'বলৈ ভয় লাগে মোক খুলিবলৈ ভয় লাগে ক'ৰ পৰা কি ওলাই যায় ঠিক নাই আৰু তাতে ফটা মুখ এবাৰ মেল খোৱা মাত্ৰকে কি ওলাই যায় ঠিক নাই ন তো তাৰ মাজতে আকৌ কাটি কিবা কিবি দেখুৱাই দিয়ে আজিকালি সেইবিলাক বহুত ভয় লাগে তো সেইটো কাৰণে যিমান পাৰোঁ মানে নিজে মাৰ্জিত হৈ থাকিবলৈ চেষ্টা কৰোঁ কিন্তু সেয়া ৰাইজে দায় দোষ কেতিয়াও নধৰিব ভুলতে ওলাই গ'লেও নধৰিব মোৰ শপত আমাৰ মানে মোৰ মা কালচাৰেলি মানে এইবিলাক ক্ষেত্ৰত সৰুৰ পৰা আমাক প্ৰেৰণা দিয়া আমাৰ মা বাবাও আৰু মোৰ দাদাও তো মায়ে মানে আগৰ পৰা কবিতা লিখে আৰু এক্টিঙো কৰিছিলে দেই মায়ে আৰু মায়ে মানে প্ৰত্যেকটো কথাতে এইটো কেলেই এনেকুৱা হ'ল এইটো কেলেই এনেকুৱা হৈছে বা মই যেতিয়া কিবা এটা এপিছ'ড কৰোঁ চুপতি বা এনেকুৱা চিৰিয়েলৰ মানে ভাল হৈছে বেয়া হৈছেতো মই বাকীবিলাকক চবকে সোধোঁ লাষ্টত গৈ পেলাই মা বাবাক সোধাৰ পিছতহে মই মানে অকণমান শান্তিটো পাওঁ ঠিকে আছে এনেকুৱা টাইপ এই মাহঁতে মানে কয় এই বদনামৰ পৰা বিতৰ্কৰ পৰা সাধাৰণতে আঁতৰি থাকিবি সাধাৰণতে সেইটো কাৰণে মই বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰোঁ সেইটোৱে আৰু বঢ়িয়া ভালেই বাৰু বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগে সদায় জীৱনত মানুহৰ বহুত ভাল মেমৰিজ থাকে বহুত বেয়া মেমৰিজ থাকে আপোনাৰ জীৱনৰ খুব বেছি ভাল মেমৰিজ কিবা শ্বেয়াৰ কৰিব পৰাকৈ আছে নেকি মই এতিয়ালৈকে যিমানবিলাক মেমৰি বোলা বস্তুটো আছে গোটেইখিনিয়ে ভালেই আচলতে সৰুৰ পৰা যিখিনি অভিজ্ঞতা পাইছোঁ হয়তো আমাৰ এইটো সৌভাগ্য যে আমি ইমান ভেৰাইটিজ মানুহ লগ পাইছোঁ ইমান ভেৰাইটিজ জেগাত কাম কৰিবলৈ পাইছোঁ আৰু ইমান মানুহবিলাকৰ পৰা বিভিন্ন ধৰণৰ অভিজ্ঞতা পাইছোঁ এতিয়া মই অকল যে নাটক কৰোঁ অকল যে অভিনয় কৰোঁ তেনেকুৱা নহয় মই অভিনয়ৰ লগতে নাটকৰ ছেটিংছৰ কামো আমি কৰোঁ লগতে কেতিয়াবা আমি লাইট ধৰি পাইছোঁ টিকেট বেছি পাইছোঁ তেনেকুৱা ধৰণৰ এতিয়া মই আগতে দুটা অনুষ্ঠানৰ লগত খুব জড়িত বিহপুৰীয়া থিয়েটাৰ একাডেমি য'ত মই 1 বছৰীয়া থিয়েটাৰৰ ডিপ্ল'মা লৈছিলোঁ আৰু সেই ডিপ্ল'মা লোৱাৰ পিছত মই থিয়েটাৰ গ্লেন্স বুলি লালুকৰ এটা অনুষ্ঠানৰ লগত জড়িত যিটোৰ লগত মই মানে ক'বলৈ গ'লে ভাৰতৰ বিভিন্ন জেগাত নাটক কৰিছিলোঁ বিভিন্ন পুৰস্কাৰ আনিছিলোঁ তো বিভিন্ন মানুহ লগ পাইছিলোঁ আৰু এই দুইটা অনুষ্ঠানৰে মোৰ এইখিনিতে কৈ ভাল লাগিছে দুইটা অনুষ্ঠানৰে এতিয়া 25 বছৰ পূৰণ হ'ব আৰু সমাগত আৰু এতিয়া কিবা নাট সমাৰোহৰ নিচিনা কিবা এটা আয়োজন চলি আছে দুইটা অনুষ্ঠানৰে সেইটো কাৰণে ভাল খবৰ এটা এইবিলাকৰ লগত জড়িত হৈ থাকোঁতে অকল যে মই খোলো বজাওঁ ধৰক কেতিয়াবা কাৰোবাৰ লগত গৈ বৰগীতত খোলো বজালোঁ কেতিয়াবা নেগেৰাও বজালোঁ ক'ৰবাত ভাওনা কৰিছোঁ ভাওনা কৰিবলৈ নাই পোৱা তেতিয়াহ'লে মাজতে গৈ ফুচুৰি কৰিছোঁ ফুচুৰি গম পোৱা নাই ফুচুৰিটো কৰোঁ বুজিলে সেইটোকে নহয় কেতিয়াবা আমাৰ লগৰ চামৰ ভিতৰতে মই কথাটো কৈছোঁ মই এসময়ত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতো জড়িত তো সেইবিলাক অভিজ্ঞতাও হৈছে তো মই মানে বিভিন্ন ধৰণৰ ক'বলৈ গ'লে চেষ্টা কৰিছোঁ বিভিন্ন জেগাত তো বিভিন্ন ধৰণে মানে এতিয়া ক'ৰবাত কেতিয়াবা মই 2004 মানতে মই এখন CD ডাইৰেকশ্যনো দিছোঁ তাৰ মোৰ ফাৰ্ষ্ট ডাইৰেকশ্যন মানে ক'বলৈ গ'লে সেইখনৰ নাম সপোন কুঁৱৰী বুলি মোৰ বন্ধু দিগন্ত মাধৱ গোস্বামীয়ে লিখিছিলে আৰু দিগন্ত মাধৱ গোস্বামীয়ে মানে আৰ্ট কৰে লগতে তেওঁ বহুত ধুনীয়া মূৰ্তি বা এইবিলাক মানে শিল্পকলাৰ লগত জড়িত তেওঁ এটা অনুষ্ঠান আছে পূৰ্ণ শিল্পম বুলি এতিয়াহে হৈছে কিন্তু তেতিয়া সি মোৰ ক্লাছ 5 to মোৰ আপ টু গ্ৰেজুৱেশ্যনলৈকে সি মোৰ ৰুমমেট তো তাৰ লগত থাকি ময়ো আৰ্ট চাৰ্টৰ লগত জড়িত মই কেতিয়াবা আৰ্ট কৰোঁ কেতিয়াবা মই এনেই স্কাল্পটিং কৰি অলপ ভাল পাওঁ এইবিলাক কাঠত কটা মেলা উড কাটিং এইবিলাকত অকণমান কৰি ভাল পাওঁ সেইবিলাকো কৰি থাকোঁ মাজে মাজে তো বিভিন্ন মই মানে নিৰ্দিষ্ট এটা কামতেই যে মই লাগি থাকোঁ তেনেকুৱা কথা নাই তো লিখা মেলাও কৰাৰ লগতে সময় পালে মেণ্ডুলিনো বজাওঁ কেতিয়াবা এইবিলাক আৰ্ট চাৰ্টতো লাগোঁ তাক লগ পালেতো এইবিলাক কথাই আৰম্ভ হয় এতিয়া সি প্ৰস্থেটিক মেকআপৰ ক্ষেত্ৰখনত সি যথেষ্ট আগুৱাই গৈছে ক'বলৈ গ'লে অসমৰ প্ৰস্থেটিক মেকআপৰ ক্ষেত্ৰত সি এটা পৰিৱৰ্তনেই আনি দিছে দিগন্ত মাধৱ গোস্বামীয়ে কাম কৰি যাওক আগবাঢ়ি যাওক মই সেইটোৱে কামনা কৰোঁ সেয়া এই যে অংশুমান দা আমাৰ জীৱনটোত আপুনি ধৰক ভাল পোৱা মতে ভাল কামত এই যে প্ৰত্যেকটো কাম ভাল পোৱা ধৰণে কৰিবলৈ যত্ন কৰিছে বা কৰিছে য'ত যেনেকৈ পাৰিছে আপুনি ক'লে ক'ৰবাত মই লাইটটো ধৰিছোঁ
যিটো কৰিছোঁ শ্ৰদ্ধাৰে কৰিছোঁ চ' সেই যে ধৰক জীৱনত হেপিনেছটো বিচাৰি হেপিনেছ বিচাৰি বুলি নহয় য'ত যেনেকৈ আপোনাৰ মন গৈছে কৰিবলৈ আপুনি কৰিছে কেতিয়াবা ডিৰেকশ্যন কৰিছে কেতিয়াবা কবিতা লিখিছে যিহেতু মনটোৱেই আৰ্টিষ্ট লাইনৰ মন আৰ্ট লাইনৰ মন আৰু সেইবিলাক কৰি জীৱনৰ চাগে সাৰ্থকতা জীৱনৰ চাগে হেপিনেছ সেইখিনিয়ে চাগে ক'ৰবাত নহয় জানো এই মানে ভাল লগা কামবোৰ কৰাত মানে সেইটোৱে মই মাজে মাজে ক'ৰবাত কৈছোঁৱে মই না মই ভাল পুতেক না মই ভাল ভায়েক না মই ভাল গিৰিয়েক না মই ভাল বাপেক কিন্তু সেইকেইটাহে হ'ব পৰা নাই বাকীবিলাক ক্ষেত্ৰখনত মই ভাল বন্ধুও হৈ পাইছোঁ হয়তো কাৰোবাৰ কাৰণে ভাল অভিনেতাও ভাল কবিও সেইবিলাক চব হ'ব পাৰিছোঁ যিমান পাৰোঁ মানুহক মানে আচলতে চেষ্টা কৰি আছোঁ যে আমোদ পাওক আনন্দ দিব যাতে পাৰোঁ কিন্তু কিছুমান কাম কৰি মনৰ শান্তি এটা পোৱা যায় মনৰ শান্তিটোৱেই আচলতে মেইন বুলি ভাবি লোৱা যায় আৰু মনে যি মন যায় সেইটোৱেই কৰি আহিছোঁ এতিয়ালৈকে আৰু তেনেকৈ কৰি থাকিব পাৰিলে সেইটোৱে আৰু তাতকৈ আৰু একো নালাগে পইচা পাতিটো নাই বাকী আৰু পইচা পাতি নাই বুলি কৈছে মাজতে ইউটিউবত ভিডিঅ' পালোঁ মই এনেই এইটো সুধিছোঁ দেই মানে সেইটোও মই সঁচা মিছা অৰ্থ নলিয়াওঁ কোনোবা অংশুমান ভূঞাৰ ঘৰ কিবা কিবি দেখাই দিয়ে ইউটিউবত কোনোবা বনাইছে আৰু ভিডিঅ' আমাৰ ঘৰত এতিয়াও পানী পৰে এইবাৰ অকণমান টিংগিখন মেৰামতি কৰিবলৈ চেষ্টা এটা কৰিছিলোঁ কিন্তু ইউটিউবত এতিয়া আজিকালি মোৰ কোনোবাইতো মাজতে মই কোনোবা এজনক কৈছোঁৱে ভাইটি এইবিলাক নিদিবা মই মান্থলি 80,000 90,000 টকা নঘটোঁ কেতিয়াবা হয়তো বিহু প্ৰগ্ৰেমৰ সময়ত কেতিয়াবা হয়তো ঘটোঁ অকল এটা মাহৰ কাৰণে কিন্তু সিমান নঘটোঁ কিন্তু এই মানুহবিলাকে এতিয়া ইউটিউবত কাক বাধা দিবা এনেই বনাই দিয়ে কিছুমান কথা ময়ে গম নাপাওঁ কিছুমান কথা সেইবিলাক চাই কি ফিল হয় হাঁহি উঠেনে দুখ লাগেনে খং উঠেনে নে একো ফিল নহয় ইগন'ৰ কৰে নহয় মানে কিছুমান মানুহ আজিকালি এনেই ছ'চিয়েল মিডিয়াৰ প্ৰয়োজনীয়তাটো আছে কিন্তু কিছুমান কথাই ছ'চিয়েল মিডিয়াত কিছুমান কথাই বিৰূপ প্ৰভাৱ পেলায় বুলিও মই ভাবোঁ কাৰণ যোনটো নহয় যোনটো হোৱা নাই যোনটো হোৱাৰ চান্সো নাই তেনেকুৱা কথা এটাক ইমান ডাঠিকৈ কৈ দিব সেইটো সাধাৰণ মানুহেতো ভাবি ল'ব এতিয়া ক'বলৈ গ'লে মোৰ দেউতা মোবাইলৰ লগত ইমান জড়িত নহয় তো মোবাইল মানে ক'বলৈ গ'লে এনেকুৱা টাচ স্ক্ৰীন থকা মোবাইল আজি 2 বছৰমানৰ পৰাহে পাই আছে কোনোবাই বহুদিনৰ আগতেই এই ভাৰত পাকিস্তানৰ যুদ্ধ লগাই থৈ গ'ল মোবাইলত এতিয়া বাবাই যেতিয়া ৰাতি ভাগৱত পাঠৰ পৰা আহি পেলাই ঘৰ পাই আহি মোবাইলটো উলিয়ালেই ভাৰত পাকিস্তানৰ যুদ্ধ ওলায় আৰু সদায় মাক ভাৰত পাকিস্তানৰ যুদ্ধখনৰ কথাটো বুজাই থাকে যে আজি বুজি পাইছা নাই আজিতো একদম এইফালে দিয়েই দিলে তো ভাৰত পাকিস্তানৰ যুদ্ধ অপাৰেশ্যন সিন্দুৰ কেতিয়া চলি আছিল কেতিয়া শেষ হৈছেতো ডাঙৰ কথা নহয় মোবাইলত কণ্টিনিউ সেই নিউজেই আহি আছে কিন্তু আমাৰ এতিয়া বাবাহঁত ইমান পাকৈত নহয় কাৰণে সেইখিনিকেতো চাই আছে আৰু কিছুমান নিউজেতো এনেকুৱা দি দিছে যে বাবাইতো লাষ্টত এদিন মাক কৈছে যে সোনকালে ভাতটো বনোৱা আজিতো নিউক্লিয়াৰ বমটো ফুটি গ'ল আমাৰ এইখিনি পাওঁতে বেছি দেৰি নালাগে তো এনেকুৱা ধৰণৰ তো বিৰূপ প্ৰভাৱ কিছুমান পৰে বাবাহঁতেতো নাজানে সেইটো ডেটটো বা কেতিয়াৰ ভিডিঅ' সেইটো যদি 3 মাহৰ আগৰ ভিডিঅ' এতিয়া যদি বাজি আছে বাবাহঁতেতো সেইটো নাজানে তো কিন্তু ভাৰত পাকিস্তানৰ যুদ্ধ এখন আমাৰ ঘৰত আজি 3 মাহ 4 মাহ ধৰি চলি আছে ঠিকে আছে সুমন আপোনাৰ মতে এইখিনি বহুত হাঁহিলোঁ মানে মই গেপ এটা ল'বলগীয়া হ'ল পজ এটা ল'বলগীয়া হ'ল সেইকাৰণে ফ্ল'টো চাগে ব্ৰেক হ'ব পাৰে আপোনাৰ মতে জীৱনৰ সংজ্ঞা কি বৰ্তমানলৈকে বৰ্তমানটোক চিন্তা কৰি থাকিব লাগে বৰ এটা অতীতৰ কথাবিলাক বৰ এটা ভালবিলাক মনত ৰাখিব লাগে বেয়াবিলাক সাধাৰণতে পাৰিলে পাহৰি থাকিব লাগে তেতিয়া বৰ্তমানটো ভাল হৈ থাকে আৰু ভৱিষ্যতৰ কথা কোনে জানে ইমান মাথা মাৰি লাভ নাই জীয়াই থাকিলে হ'ল ভালকৈ যাতে বেলেগ বেয়া নাপায় বেলেগৰ একো অপকাৰ নোহোৱাকৈ আৰু নিজে ফূৰ্তি কৰি থাকিব পৰাকৈ মানে সেইটোৱেই জীৱন আৰু কিনো আৰু প্ৰেমৰ সংজ্ঞা কৈছে নহয় বুজি পোৱাই নাই এতিয়ালৈকে ভালকৈ কিনো প্ৰেমৰ কথা কওঁ মই সেয়া 4বাৰ বিয়া পতা মানুহ মই বিয়া 4বাৰ পাতিছোঁ নাই এজনীকে পাতিছোঁ ইমান চিৰিয়াছ হৈ গৈছে আকৌ চিৰিয়াছ মই এজনীকে পাতিছোঁ 4বাৰমান পাতিছোঁ মানে এইটো মই বুজিয়ে পোৱা নাই মানে ৰিং চেৰিমনিৰ দিনা কোৰ্ট মেৰেজ তাৰপিছত কোৰ্ট মেৰেজ হৈ যোৱাৰ পিছত বিয়াৰ ডেট চেট ঠিক হোৱাৰ পিছতে মই পলুৱাই আনিলোঁ
তো সেই 2-3 বাৰ হ'লেই ন তাৰপিছত পলুৱাই আনিলোঁ তাৰপিছত আকৌ আহি মন্দিৰত বিয়া পাতিলোঁ এনেকৈ পাতি আছোঁ আৰু কণ্টিনিউ মই ভয় খাই গৈছিলোঁ যে মই বেয়া পাইছোঁ 4বাৰ বিয়া পাতিলে যে সেই পত্নী কেইজনী আছে ক'ত মইতো সুধিবলৈ মই বেয়া পাইছোঁ এতিয়া মই সেইকাৰণে চিন্তাত পৰি গ'লোঁ গম পাইছে তাইও কোৱালিটি আছে সেইটো ক্ষেত্ৰত তাইৰ নামটোও পাঞ্চালী আপোনাৰ ঘৰখনৰ পৰিৱেশটো ক'লে আপুনি সেই চাইল্ডহুড মেমৰিজখিনি ক'লে মেমৰিজ মানে কি আৰু আপুনি সাংস্কৃতিক ক্ষেত্ৰত ক'ত কেনেকৈ অভিনয় কৰিছিলে তাৰ লগতে মোৰ আপোনাক দেখি তাত এটা লাগিছে যে আপোনাৰ উৎপাতটোতো কম নাথাকিব চাগে সৰুতে স্কুল কলেজ পঢ়োঁতে এনেই পেনপেনীয়া ল'ৰা ছোৱালীবিলাক মই ইমান ভালো নাপাওঁ আপুনি অলপ প্ৰথমতে সেইখিনি কথা কৈছে সৰুতে হোৱা তেনেকুৱা উৎপাত বা তেনেকুৱা ধৰণৰ কিবা বিশেষ ইনচিডেণ্ট ক'ব পৰাকৈ যদি আছে ধেৰ কৰিছোঁ এতিয়া এইবিলাক কি বুলি ক'ম আৰু এইবিলাক এতিয়া ক'লেও পিটন দিব ক'ৰবাত সেইবিলাক এতিয়া ক'ব নোৱাৰে এতিয়া মাঘৰ বিহু চাঘৰ বিহুত আমাৰ যোনবিলাক ফূৰ্তি কৰা হয় সেইবিলাক ক'বলৈ গ'লে এতিয়াতো ক'বলৈ গ'লে ভাল ভাল ইঞ্জিনিয়াৰেও চাগে সেইবিলাক নাভাবে যে আমি এইবিলাক ইমান চোৰৰ প্লেন কৰোঁ তো এখন বাৰীত যেতিয়া ক'ৰবাত আলু এটা চুৰ কৰিবলৈ হ'লে ইমান ডাঙৰ ডাঙৰ প্লেন কৰোঁ আমিকেইটাই দিগন্ত মই বা মোৰ বন্ধুবৰ্গই তো সেইখিনি আজিকালি নহয় হিন্দী চিনেমাত ল'ব পাৰিব সেইবিলাক এতিয়া মই মাজতে নমুনাৰণতে এটা ষ্টৰি দিছোঁ যে মই উৎপতীয়া স্বভাৱটোৰ কথা কৈছোঁ মোৰ লগৰ ল'ৰা এটা ঘৰলৈ গ'লোঁ তাক গৈ দেখিছোঁ বায়েক আছে ভনীয়েক আছে প্ৰভাকৰ গন্ধিয়া বুলি মাক দেউতাক আছে তো প্ৰভাকৰে ওচৰৰ ছোৱালী এজনীকে ভাল পায় তো সি মানে জানিব বিচাৰে তাইক মই ক'লোঁ যে মোৰ লগৰটোৱে দেখোন সি ভাল বেজ সি লালপৰি মাতিব জানে তই যদি তাক যদি মনাই ল'ব পাৰ তেতিয়াহ'লে ৰাতিলৈ তোৰ লালপৰি আহি যাব তই কথাকেইটা শুনি ল'বি তই আজৰি আৰু প্ৰব্লেম চল্ভ তো সেইটো কাৰণে আকৌ সি মোক লাগি আছে তই কৈ দিয়া নাই এবাৰ কৈ দিয়া নাই ময়ো তাক কৈছোঁ মানে তই দিগন্ত পাৰ যদি কৈ দিয়া আৰু কৈছে নাই এইবিলাক ৰিস্ক ল'ব নোৱাৰোঁ মানে এতিয়া বেলেগৰ ঘৰত আছোঁ এইটো ৰাতি 12টা বজাত কৰিবলগীয়া প্ৰগ্ৰেম মানে পূজাটো তো এইবিলাক কৰিব পৰা নাযাব তাৰপৰা ময়ো আৰু বিভিন্ন কথা কান্দৰে তাহাঁতক দুটাক মানিছোঁ আৰু ৰাতি 12টা বজাত মানে পূজা ভাগ হ'ব তো নিয়ম আছে যে লাইট চাইট অফ হৈ থাকিব কাপোৰ পিন্ধিব নোৱাৰিব দুজনে কাপোৰ পিন্ধিব নোৱাৰিব আৰু তাতে পানী অলপ দিব সেইবিলাক সানিব লাগিব তেতিয়া লালপৰি আহিব তো লালপৰিয়ে সুধিব মা বুলি ক'ব লাগিব তো মাক সুধিব লাগিব যে মোৰ আৰু আমুকৰ কেনেকুৱা সম্পৰ্ক তো মোৰ বন্ধু এজনো আছিলে লগত পাপু বুলি তেওঁ বৰ্তমান নাই বাৰু তো হেৰিকেইটা ৰেডি হৈ গৈছে কুৱেশ্যন সুধিবলৈ সকলোৱে লিখি মেলি ৰেডি হৈছে যে ৰাতি মা আহিব লালপৰি আহিব কিন্তু মানে এতিয়া লাষ্ট টাইমত এই আমাৰ পাপুৱে মানে হেৰি একেবাৰে শেষৰ কাপোৰবিধ নুখুলে মানে সেইটোত মানে অমান্তি মানে এতিয়াতো লালপৰি নাহিব তথাপিও আৰু দিগন্তক মানে ভালকৈ কৈছোঁ আৰু কিবা এটা কৰি যদি লালপৰি মাতিব পাৰ তেতিয়াহ'লে আৰু তো লাষ্টত গৈ পেলাই মানে জাঙিয়াটো চেংচন হ'ল তো তেনেকৈ পূজা হ'ল এতিয়া প্ৰথমতে দেখুৱাই পেলাইতো পানী থৈ দিয়া হ'ল তাৰপিছত লাইট চাইটটো অফ কৰি দিয়াৰ পিছত পানী জেগাত মানে মই গোটেই চিলপাক চিয়াঁহীখিনি ভৰাই দিলোঁ তো পূজা শেষ হোৱাৰ পিছত লগে লগেতো পানী সানিবলগীয়া হৈছে চবতে আৰু ভিতৰে বাহিৰে যিমানখিনি জেগা আছে আৰু ভিতৰে বাহিৰে গোটেই যেতিয়া হেৰি কৰাৰ পিছত এটাই কৰি দিলে ঘপকৈ চিয়াঁহী লাগিছে তো হাঁহি ওলাই গ'ল গোটেই লগে লগে দিগন্তটো খং এই তহঁতি কি ফটো আমি বুলি ভাবিছ এনেকৈ মানুহ মাৰিব বিচাৰিছ কিমান ৰিক্সি পূজা এটা কৰি আছোঁ ঘপকৈ হাঁহি দিছ নাই এনেকৈ পূজা কৰিব নোৱাৰি দেই বুলি একদম পূজা ভাঙি মানুহ শুই গ'ল এদিকেইটা উপায় নাই তেনেকৈ শুই গৈছে আৰু মোৰ লগৰ প্ৰভাকৰ বোলাজন সেই টাইকোৱাণ্ডো মানে খেলে সেইটো ভয়ো লাগে তালৈ তো ৰাতিপুৱা আমি সোনকালেই উঠিছোঁ 5টামান বজাতে উঠি চাহ তাহ খাই থাকোঁতে সিহঁত দুটা ওলাই আহিছে প্ৰভাকৰে এনেকৈ গামোচাখন পিন্ধি আহিছে জাষ্ট তো অকল চকুকেইটা আৰু দাঁতকেইটা ওলাই আছে এই এনেকৈ এঙামুৰিটো যেতিয়া দিছে তাৰপিছত মানুহে চবে যেতিয়া তোৰ কি হ'লো বায়েক ভনীয়েক চবে কৈছে কি হ'ল বুলি তো দিগন্তই মই ৰোৱা নাই আৰু সেইখিনি সময়ত চিধা সিহঁতৰ বাৰীৰ পিছফালে পথাৰে দৌৰিছোঁ পথাৰে দৌৰি একদম তাঁতিবাহাৰৰ পৰা মানে পিছে গৈ FCI গুদাম এটা ওলাব পাৰে সেইফালে দৌৰিছোঁ আৰু ই আমাক মাৰিবলৈ খেদিছে লাষ্টত গৈ সি কৈছে এই নামাৰোৱা আমি তোক বিশ্বাস নকৰোঁ তই টাইকোৱাণ্ডো খেলা মানুহ কোন সময়ত মাৰি দিওঁ ঠিক নাই তো আমি আহি বহুত দূৰ পাইছোঁ লাষ্টত মাকহঁতেও কৈছে নামাৰে আহা পথাৰত মানে দুটা নীলা মানুহ দৌৰি আছে এটাৰ অকল জাঙিয়া এটাৰ অকল গামোচা আৰু আগে আমি দুটা কেনেকুৱা দেখিব এলিয়েনে দৌৰা নিচিনা আছে এইবিলাক উৎপাত কাম কৰিছোঁ আৰু তেনেকুৱা ধৰণৰবিলাক
অংশুমান দা বহুত হহুৱালে আৰু হাঁহিৰ লগতে আৰু এটা বস্তু মনলৈ পৰিছে আপোনাৰ বিষয়ে মই অলপমান শুনিছিলোঁ যে কিবা হাস্য কবি সন্মিলনৰ লগত আপুনি জড়িত সেই বিষয়ে অলপমান কওক না হাস্য কবিটো অসমৰ কাৰণে আচলতে নতুন এটা কনচেপ্ট তো হাস্য কবি সন্মিলন বহুত আগৰ পৰা বাহিৰত চলিয়ে আছে মুম্বাই দিল্লী এইবিলাকত চলিয়ে আছিলে তাত সেই পদ্মশ্ৰী সুৰেন্দ্ৰ শৰ্মা দেৱ বা পদ্মশ্ৰী সুৰেন্দ্ৰ দুবে বা মানে ৰোহিত শৰ্মা প্ৰতাপ ফৌজদাৰ দীনেশ বাবৰা তেখেতলোকৰ এটা অনুষ্ঠান তেখেতলোকে এবাৰ অসমলৈ আহোঁতে অসমৰ পৰা হাস্য কবি এজন বিচাৰিলে আমাৰ ইয়াত মই না কবি না হাস্য এনেকুৱা ধৰণৰ কনফিউজনৰ মাজত ময়ো তেওঁলোকৰে মাজৰ এজন হ'লোঁ কিন্তু হ'লে কিডাল হ'ব এতিয়া মইতো অসমীয়া কোৱা মানুহ আৰু হিন্দী মই যেতিয়া কওঁ তেতিয়া মই কেতিয়াবা ইয়াত থাকোঁ কেতিয়াবা তাত থাকোঁ কেতিয়াবা পুৰুষ হৈ যাওঁ কেতিয়াবা নাৰী হৈ যাওঁ তো এনেকুৱা প্ৰব্লেম কিছুমান আছে তো কেতিয়াবা মানে অতীততে থাকি যাওঁ হিন্দী কৈ দিলে তো ভুলে শুদ্ধই মই হিন্দীতে মই যিখিনি ক'ব পাৰোঁ মানে সেইখিনি কৰিলোঁ তেওঁলোকেও কিবা কিবি ভাল পালে তো এতিয়া মই হাস্য কবি সন্মিলনৰ লগত জড়িত যি অসমত 3বাৰমান কৰিলোঁ মানে অল ইণ্ডিয়া লিমিটেড ডিগবৈ দুলীয়াজান আৰু এই জাষ্ট মাৰ্চত গুৱাহাটীত নাৰেংগীত আৰু বাহিৰতো মই কৰিছোঁ জড়িত হৈ আছোঁ আৰু আমি অনুষ্ঠানটোৰ প্ৰায় শেষলৈ যাম একদম ভাল কৰিছে খুব ভাল পাইছে ন কিন্তু এটা মোৰ বস্তু মনত আহিছে মানে মই যদি এইটো নুসুধাকৈ আপোনাক আজি পঠিয়াওঁ মানে মই অলপ পিছত ভাবিব মই কেলেই নুশুনিলোঁ এটা মই আপুনি কোনোবা ষ্টেজ প্ৰগ্ৰেমত আগতে মানে তৰুণ গগৈ কেৰেক্টাৰবিলাক কৰে যে এতিয়াও কৰে চাগে চাগে নহয় কৰে তো এটা মোৰ ভিডিঅ' মনলৈ আহিছে আপুনি কিবা আমাৰ দিনত ৰুমালবোৰ ইমান ডাঙৰ এখন ত্ৰিপাল সমান আছিলে এনেকুৱা অলপ কিবা আছিলে ন ইয়াৰ মনত আছে নেকি অলপমান কওঁ আমাৰ দিন আৰু নাই হয়নে আমাৰ দিনত 1.5 ইঞ্চি গজালটোৱে ইমানটোমান আছিলে অলছো হয়নে নাই আমাৰ দিনৰ এখন ৰুমাল আজিকালি ত্ৰিপাল হয়নে আমাৰ দিন আৰু নাই আৰু আমাৰ দিনৰ এটা বগা পিঠা 1.5-2 মিটাৰ পৰ্যন্ত হৈছিলে হয়নে আজিকালিহে এনেকৈ সৰু হৈ পেলাই সেই চিগাৰেটৰ পুলিটো নিচিনা হৈ পৰিলে আৰু কিছুমানেতো কয় বোলে এইটো ওলোৱা সোমোৱা পিঠা আৰে বগা পিঠাটো কেনেকৈ ওলোৱা সোমোৱা পিঠা হ'ব বোলে নহয় সেই আলহী আহে প্লেটৰ কিনাৰতে সজাই পেলাই আলহীক দি দিয়ে আলহীয়ে নাখায় আকৌ সেইটোকে নি বৈয়ামত গৈ ভৰাই থৈ দিয়েগৈ এবাৰ ওলাই এবাৰ সোমাইছোঁ ওলোৱা সোমোৱা পিঠা মিছা ক'লে কিডাল হ'ব এই আগতে কওঁ সুন্দৰ এতিয়া যিমান ধুনীয়াকৈ মনত ৰাখিছে লাষ্ট কুৱেশ্যন অংশুমান দা আপোনাৰ ভৱিষ্যত পৰিকল্পনা বিষয়ে অলপ কওক ভৱিষ্যত ভগৱানে কৰিলে এইটো লাইনতেই থাকিম এইটো লাইনতে থাকিম লিখা মেলাৰ লগতে জড়িত হৈ থাকিম বা অভিনয়ৰ লগতে জড়িত হৈ থাকিম বুলি ভাবি আছোঁ তথাপিও চাওঁচোন চেষ্টা কৰি চাওঁ আৰু কিবা যদি নতুন এড কৰিব পাৰোঁ তথাপিও সেয়া নতুন চিন্তাৰে মানুহক আনন্দ দি থাকিব পাৰিলেই মোৰ জীৱনটো সাৰ্থক ৰাইজে ভাল পাই থাকোঁতেই ইহলীলা সম্বৰণ কৰিব পাৰিলে শান্তি ৰাইজে সদায় ভাল পাই থাকক আশীৰ্বাদ কৰি থাকিব আৰু যাতে আপোনালোকক হহুৱাবলৈ চেষ্টা কৰিব পাৰোঁ থেংক ইউ অংশুমান দা আজি আপুনি বহুতখিনি সময় দিলে আৰু আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিলে লাষ্ট আমাৰ অনুষ্ঠানটোৰ বিষয়ে যদি কিবা খোজে মানে কিবা ক'ব খোজে মানে অনুষ্ঠান জেন টক্সত আচলতে এই পডকাষ্টটো আৰম্ভ হোৱা যোনটো চিন্তা সেই চিন্তা হোৱাৰ পৰাই মই অকণমান জড়িত যদিও বিভিন্ন কাৰণত মই আহিব পৰা নাছিলোঁ আৰু বহুদিন আচলতে ছাগলী মাংস খাবলৈ মোক মাতি আছিলে তাৰ পৰা আৰু উদ্দেশ্যটো আছিলে পডকাষ্টটো বেছিকৈ নক'ব পিছত অহা গেষ্টেও ভাবিব ছাগলী মাংস খুৱাই বুলি আহিব আপোনালোকো ছাগলী মাংস বহুত ধুনীয়া বনায় ইয়াত আৰু কথাটো হৈছে মাতি আছিলে আৰু ৰাইজেও আঁকোৱালি লৈছে বুলি দেখিছোঁ জেন টক্স আৰু ইয়াত মুকলিমূৰীয়াকৈ মানুহৰ কথা পতা যায় মানুহৰ কাৰণে পতা যায় তাৰ কাৰণে জিতলৈ ধন্যবাদ মই জিতক বহুত দিনলৈকে জলিউড বুলিয়ে মাতোঁ আজি ফাৰ্ষ্ট চাগে জিত বুলি কৈছোঁ যিয়ে নহওক ধন্যবাদ মোক ইয়ালৈ মতাৰ কাৰণে থেংক ইউ অংশুমান দা আজিৰ অনুষ্ঠানটো আমি ইমানতে সামৰিছোঁ পুনৰ লগ পাম আমাৰ নেক্সট এপিছ'ডত এজন অন্য অতিথিৰ সৈতে ধন্যবাদ